Hello everyone, welcome to the channel. আৰু এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লৈ মই আজি আকৌ দেওবাৰে আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু আপোনালোকে হয়তো জ্ঞাত যে আমি প্ৰত্যেক দেওবাৰে ৰাতিপুৱা 10টা বজাত সপ্তাহটোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰোঁ। কাৰেণ্ট এফেয়াৰ্ছে নহয়, তাৰ লগত জড়িত প্ৰত্যেকটো পইণ্ট ডিছকাছ কৰোঁ পৰীক্ষাত আহিবলগীয়া। গতিকে আপোনালোকেও এই ভিডিঅ'টো লাষ্টলৈকে চাব। আগৰখিনি যদি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যন চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে চাই ল'ব পাৰে। আৰু এই কাৰেণ্ট এফেয়াৰ্ছত আমি অকল ইম্পৰ্টেণ্ট বুলি নহয়, চব ডিছকাছ কৰোঁ। চব সপ্তাহটোত যিমান নিউজ আছে, অসমৰ হওক, ইণ্টাৰনেশ্যনেল হওক, নেশ্যনেল হওক, চব। গতিকে ওৱান ষ্টপ চলিউশ্যন হয় আমি এইটোত ডিছকাছ কৰি থকা। ইয়াৰ ওপৰত মক টেষ্ট যদি দিব বিচাৰে, আমাৰ মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি ল'ব। তাত ধুনীয়াকৈ একদম পৰীক্ষা দিয়ে নিচিনাকৈ মক টেষ্ট দি থাকিব। 99 ৰুপিজত আনলিমিটেড এক্সেছ, সাপ্তাহিক মক টেষ্ট, মানে একদম জানুৱাৰীৰ পৰা। আমি দেৰি নকৰি আৰম্ভ কৰিছোঁ। প্ৰথম নিউজটো আছে 100 টি গাৰ্ডেনছ চ'লাৰাইজড। মানে আমাৰ অসমৰ যিবিলাক চাহ বাগান আছে তাৰ উন্নয়নৰ কাৰণে চৰকাৰে বহুত কাম কৰি আছে। ৰিচেণ্টলি যেনেকৈ ঝুমুৰ বিনন্দিনীও হ'ল গুৱাহাটীত এটা ৰেকৰ্ড, ঠিক তেনেকৈ চাহ বাগানৰ কাৰণে এতিয়া কি কৰিছে, চ'লাৰাইজ মানে চ'লাৰ পাৱাৰ তাত দিয়া হৈছে, সৌৰকোষ স্থাপন কৰা হৈছে। নিউজটো আমাৰ সেইটো ইম্পৰ্টেণ্ট নহয়, নিউজটো ইম্পৰ্টেণ্ট কোন দুটা কোম্পেনীয়ে দিছে। এটা হ'ল টাটা পাৱাৰ, এটা হ'ল ৰূপচল। এই দুটা কোম্পেনীয়ে চ'লাৰ পাৱাৰ দিছে, মনত ৰাখিব। PDF চোৱাতকৈ আপোনালোকে নিজে নোটছ বনাই যাব, তেতিয়া বেছি ভাল। মানে নেক্সট নিউজটো আমি কি পাইছোঁ যে কিবিথো আৰু বিচুম ধাম বুলি দুটা জেগা আছে, স্বদেশ দৰ্শন স্কিমত অন্তৰ্ভুক্ত কৰা হৈছে। এই দুটা অৰুণাচল প্ৰদেশৰ জেগা দুটাৰ নাম মনত ৰাখিব। এটা হ'ল কিবিথো এণ্ড ছেকেণ্ড ইজ বিচুম ডেম চাইট। এই দুটা ক'ত অন্তৰ্ভুক্ত কৰা হৈছে? Along with 40 other destinations of the country have been selected under the challenge-based destination development project. এটা আছে কোনটো challenge-based destination development, এইটো কাৰ আণ্ডাৰত হয়? স্বদেশ দৰ্শন স্কিমৰ আণ্ডাৰত হয়। এইটো কিয় কৰা হৈছে? কাৰণ এই জেগাটো যাতে টুৰিজিম ক্ষেত্ৰত আৰু উন্নত কৰিব পাৰি, সেইটো কাৰণে এই স্কিমটো লোৱা হৈছিলে। এতিয়া স্বদেশ দৰ্শন স্কিম কি হয় আমি অলপমান চাওঁ আহকচোন। স্বদেশ দৰ্শন স্কিম ইট ইজ এ 100% চেণ্ট্ৰেলি ফাণ্ডেড স্কিম, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কমপ্লিটলি ফাণ্ড দিয়ে ইয়াতে। আৰু লঞ্চ কৰিছিলে মিনিষ্ট্ৰি অফ টুৰিজিমে 2015 চনতে, যিবিলাক আমাৰ ভাৰতৰ পৰ্যটন উদ্যোগ আছে সেইটো আগবঢ়াবলৈ। আৰু এই স্কিমটোৱে আমাৰ যিবিলাক ষ্টেট গভৰ্ণমেণ্ট বা ইউনিয়ন টেৰিটৰি হওক বা চেণ্ট্ৰেল এজেঞ্চিক টুৰিজিমৰ কাৰণে আৰ্থিক সাহায্য প্ৰদান কৰে। তাৰ পৰাই স্বদেশ দৰ্শন স্কিমটোৰ পৰাই স্বদেশ দৰ্শন 2.0 ওলালে। একেই কথা, মানে 2.0 ছেকেণ্ড ভাৰ্চনটো ওলালে। আৰু ইয়াতে ভোকেল ফৰ লোকেল আৰু আত্মনিৰ্ভৰ ভাৰতক বেছি গুৰুত্ব দিয়া হ'ল। তো প্ৰথম স্বদেশ দৰ্শন স্কিম কেতিয়া আহিছিলে এইটো মনত ৰাখিব, 2015 চনত। ইয়াৰটো মনত ৰাখিব। তাৰ আণ্ডাৰতে এটা ইনিচিয়েটিভ হয় চেলেঞ্জ বেছড ডেষ্টিনেশ্যন ডেভেলপমেণ্ট। ইয়াৰ আণ্ডাৰত কি কৰা হৈছে? ইট ইজ এ সাব স্কিম আণ্ডাৰ স্বদেশ দৰ্শন স্কিম that adopts a competitive approach to develop tourism destination with a focus on sustainability, digitalization, skill development, MSME support and effective management. মানে কি, চেলেঞ্জ বেছড ডেষ্টিনেশ্যন প্ৰজেক্টৰ আণ্ডাৰতে আমাৰ নৰ্থ ইষ্টৰ দুটা ছাইড ইনক্লুড কৰা হৈছে। আৰু সেইটো মানে কিছুমান জেগা চিলেক্ট কৰি, যোনটো স্বদেশ দৰ্শন 2.0 আণ্ডাৰত কিছুমান জেগা চিলেক্ট কৰি সেইবিলাক উন্নত কৰা হ'ব, সেইটোৱে। তাৰপিছত নেক্সট এটা নিউজত আছে, সেইটো হ'ল ফৰ্ম এটা ডিছক্ল'জাৰ অফ ফৰ্ম 17C। হোৱাট ইজ ফৰ্ম 17C? দ্য ক্লজ ইন ডিবেট অভাৰ ডিছক্ল'জাৰ অফ ভোটাৰ টাৰ্ণ আউট ডাটা। এই বস্তুটো মানে নিউজত আছে, গতিকে ইয়াৰ লগত ষ্টেটিক পইণ্টকেইটাও আমি চাই লওঁ আহকচোন। প্ৰথম নিউজটো কি হয়? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ভাৰতত নিৰ্বাচনী আয়োগ, যাৰ আণ্ডাৰত আমাৰ ভাৰতত নিৰ্বাচন পতা হয়, এংগেজড উইথ পেটিশ্যনাৰ্ছ ডিমাণ্ডিং ট্ৰেন্সপাৰেঞ্চি ইন ভোটাৰ টাৰ্ণ আউট ডাটা। ভোটাৰ টাৰ্ণ আউট মানে কিমান মানুহে ভোট দিলে, কিমানে তাৰ ৰিজাল্ট ওলাল, সেইখিনি ডাটাবিলাক। আৰু সুপ্ৰিম কোৰ্টত এটা কেছ চলি আছে, যে হিয়াৰিং চলি আছে, এটা ডিছক্ল'জাৰ অফ ফৰ্ম 17C। ফৰ্ম 17Cতনো কি থাকে? ইয়াত ৰেকৰ্ড কৰা হয় ভোট কাষ্ট এট পলিং ষ্টেচন। আপোনালোকে যেতিয়া ভোট দিব যায়, সেই জেগাবিলাকক কোৱা হয় পলিং ষ্টেচন। তাতে কিমান ভোট দিয়া হ'ল সেই ডেটাটো মানে ফৰ্ম 17Cত থাকে, ঠিক আছে। তো এই ক্ষেত্ৰত আৰু এটা বস্তু মই ইয়াতে এড কৰিছোঁ, জ্ঞানেশ কুমাৰ কোন হয় জানেনে? জ্ঞানেশ কুমাৰ হ'ল নতুনকৈ এপইণ্ট হৈছে চিফ ইলেকশ্যন কমিশ্যনাৰ, ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত। তো জ্ঞানেশ কুমাৰ, তেখেতৰ নামটো মনত ৰাখিব। এতিয়া ফৰ্ম 17C কি হয়? মই অলপ আগত ক'লোঁ যে ফৰ্ম 17C ইজ এন ইম্পৰ্টেণ্ট ইলেক্টৰেল ডকুমেণ্ট, মানে নিৰ্বাচনী পত্ৰ এটা ইম্পৰ্টেণ্ট, যোনটো কাৰ আণ্ডাৰত মেণ্ডেট কৰা হৈছে? কণ্ডাক্ট অফ ইলেকশ্যন ৰুল 1961 আণ্ডাৰত এইটো মেণ্ডেটৰী হয়, ফৰ্ম 17C। এতিয়া ইয়াত কি থাকে? ইয়াত দুটা পাৰ্ট থাকে। এটা পাৰ্ট হ'ল ন'ন এজ দ্য একাউণ্টছ অফ ভোটছ ৰেকৰ্ডেড, মানে কিমান মানুহে ভোট দিলে এটা পাৰ্টত
হেতু থাকিব কিমান মানুহে ভোট দিলে এটো কোনে ফিল আপ কৰে বাই দা প্ৰিজাইডিং অফিচাৰ এট ইটস পোলিং ষ্টেচনত যেতিয়া ভোট দিয়ে যিবিলাক মানুহে চৰকাৰী জব কৰে অসমত তেওঁলোকে এটো জানে এজন প্ৰিজাইডিং অফিচাৰ থাকে তো তেওঁ এইবিলাক ডেটা ফিল আপ কৰে 17 সিট কিমানে ভোট দিলে এই ডেটাটো ইয়াত কি ডেটা থাকে জানানে আইডেন্টিফিকেশন নাম্বাৰ অফ ইলেক্ট্ৰনিক ভোটাৰ মেচিন টোটাল ইলেক্টৰ to vote cast and any discrepancies ekhini data form 1 ot thake part 1 second part eta ase form 17c second part ot ki hoy the result of counting jetia hobo count jetia vote gonona hobo he result bilak tat thake etu complete kune kore janane returning officer on counting day jetia vote gonona hobo tat ejon returning officer thake hetu teoloke fill up kore aru ei list tu candidate and their respective vote count থাকে প্ৰত্যেকজন মানুহ জনে নিৰ্বাচনত উঠিছিলে তেওঁলোকে কিমান ভোট পালে গোটে ডিটেইলছ টো ইয়াত এড কৰা হয় তো আমি গম পালে 17 সিট দুটা পাৰ্ট থাকে ফাৰ্স্ট পাৰ্টত ভোট দিয়া দিনা পোলিং ষ্টেচনত ফিল আপ কৰা হয় কিমানে ভোট দিলে ভোটাৰ ডাটাটো প্ৰিজাইডিং অফিচাৰে ফিল আপ কৰে আৰু সেকেন্ড পাৰ্টত আমাৰ ৰিজাল্ট দিয়াৰ দিনা মানে যোনে পোলিং হয় মানে কাউন্টিং হয় কাউন্টিংৰ দিনা এটো ৰিটাৰ্নিং অফিচাৰে ফিল আপ কৰে প্ৰত্যেকজন জনে ইলেকচনত উঠিছে তেওঁলোকে কিমান ভোট পালে হেতু তাত দিয়া হয় ঠিক আছে তো আমি নেক্সট নিউজত গৈছো নেক্সট আৰু এটা নিউজ আছে গৰমত মানে পুৰা ঘামি গৈছো ফেন চলালেও ভালকে হেডিটো নাহে এটো কাৰণে বেছি গৰমতে গৈছে ফেন চলালে আকৌ সাউন্ডটো বেয়া হৈ যায় নেক্সট নিউজটো আছে হাৱালা কি হয় হাৱালা বুলি এটা বস্তু নিউজত আছে হাৱালা তো এটো কি বস্তু না হকচোন চাও এটো আমাৰ ইন্ডিয়ান এক্সপ্ৰেছত দিছে মানে এবাৰ হাৱালা বস্তুটো কি হয় হেতুৰ ওপৰত হোৱাট ইজ হাৱালা হাৱালা ইজ এন ইনফৰ্মেল মেথড অফ ট্ৰান্সফাৰিং মানি উইদাউট ফিজিক্যাল কেছ পইচা পঠাব কিন্তু কেছ নহয় তো একাউন্টত পঠাব নেকি হেতু হয় নেকি তেনেকুৱা নহয় ঠিক আছে এটা বেলেগ সিস্টেম হয় এটো ইলিগেল মানুহে ইউজ কৰে ইট অপাৰেটস অন ট্ৰাষ্ট এণ্ড ৰিলাইজ অন এ নেটৱৰ্ক অফ ব্ৰোকাৰ্স কল্ড হাৱালাদাৰ্স This brokers facilitate transaction through informal channel মানে কি হয় মই কথাটো কৈ দিছো এটা বস্তু ইয়াতে লিখিও দিছে বস্তুটো মই ডাইৰেক্ট কৈ দিছো মানে দুনে ধৰ ব্ল্যাক মানি ইউজ কৰে হিহঁতৰ কাৰণে মানে ইন্ডিয়াৰ মানুহ কোনোবা ব্ল্যাক মানি পঠাব বিচাৰে ধৰক জাপানত ঠিক আছে তো মানুহজনে ডাইৰেক্ট যদি একাউন্টত পঠাই দিয়ে কম পাই যাব কিমান পইচা আছে তো কি কৰে প্ৰত্যেক জায়গাতে হাৱালাদাৰ বিলাক থাকে ইন্ডিয়াটো থাকে তেনেকে জাপানতো থাকে হিহঁতৰ মাজত কানেকশন থাকে তো ইন্ডিয়াৰ যদি পাৰ্সন A আছে ইন্ডিয়া আৰু জাপানত আছে ঠিক আছে ইন্ডিয়াৰ পাৰ্সন A জাপানৰ B পাৰ্সনক পইচা পঠাব বিচাৰে ঠিক আছে ইলিগেল মানি তো তেতিয়া কি হয় হি এজন ইন্ডিয়াত ধৰক H1 বুলি এজন হাৱালাদাৰ আছে মানুহ এজন আছে H1 তেওঁ গৈ পইচাখিনি দিলে গুটেখিনি পইচা তেওঁ দিলে তাৰ পিছত তেওঁ এটা টোকেন এটা দিয়ে আৰু ইয়াত কি হয় H2 আৰু এজন হাৱালাদাৰ থাকে এওঁলোক মানে আহাজোৱা চলি থাকে নিজৰ মাজত তো এওঁলোকে কি হয় অন ট্ৰাষ্ট বেসিস ঠিক আছে অন ট্ৰাষ্ট বেসিস এই পইচাখিনি দিলে তাৰপিছত এওঁলোকে গৈ এদিন পইচাখিনি দিব হাৱালাদাৰ বিলাক যেতিয়া পিছত যায় যেতিয়া পইচা দি দিয়ে সেই জাপানত গৈ দি দিয়ে তাৰপিছত জাপানৰ মানুহজনে বিগ পইচাটো দি দিয়ে তেনেকুৱা সিস্টেম হয় ইয়াত লিখা আছে হাৱালা ট্ৰানজাকশন সেন্ডাৰ ডিপোজিটস মানি উইথ এ হাৱালাদাৰ ইন ওয়ান লোকেশন দ্য সেন্ডাৰ ৰিসিভড এ টোকেন which is shared with the recipient ঠিক আছে the recipient then visits a local hawalader to collect the funds ঠিক আছে মানে এই টোকেনটো এওক দি দিয়া হয় পিছত জাপানৰ বি মানুহজনে টোকেনটো পাই যায় আৰু সেই টোকেনটো লৈ এওঁৰ পৰা পইচাটো লৈ লয় তেনেকুৱা সিস্টেম মানে আৰু এটো এটা নেটৱৰ্কিং হয় আৰু ইলিগেল কামৰ কাৰণে ইউজ হয় এটো কাৰণে তাৰপিছত নেক্সট নিউজত আছে SC কলেজিয়াম ফেভাৰ্স SC মানে সুপ্ৰিম কোৰ্ট ট্ৰান্সফাৰ অফ দিল্লী হাই কোৰ্ট জাজ আফটাৰ ৰিপোৰ্ট অফ কেছ এট হিজ হোম তো এটো কি হয় চাও কলেজিয়াম বস্তুটো আহি গল এটো ইম্পৰ্টেন্ট হয় নিউজতো আছে পলিটিৰ হয় ইন্ডিয়ান পলিটি পাৰ্টৰ পৰা গতিকে আপোনালোকে যেহলে APSC প্ৰিপাৰেচন কৰিছে ভালকে সব সুপ্ৰিম কোৰ্ট কলেজিয়াম কি হয় এটো নিউজটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় নিউজটোৰ পৰা আমি কি ইম্পৰ্টেন্ট ষ্টেটিক পইণ্ট শিকিব পাৰো হেতু ইম্পৰ্টেন্ট Collegium system is the mechanism for appointing and transferring judges in India's Supreme Court and High Court. Collegium নামৰ এটা সিস্টেম আছে এটো বিষয় সংবিধানত কত মেনশন নাই কিন্তু collegium সিস্টেমটো এনেকুৱা যে সুপ্ৰিম কোৰ্ট আৰু যেবিলাক ষ্টেটৰ হাই কোৰ্ট আছে তাত জাজ এপইন্ট কৰা আৰু ট্ৰান্সফাৰ কৰা ডিসিশনটো কলেজিয়ামেও ডিসাইড কৰে কেতিয়াবা ঠিক আছে It is not defined in constitution but evolved through judicial
pronouncement known as judges cases judges case বহুত মাজে মাজে হৈ থাকে তাৰ পৰা লাষ্টত গৈ কলেজিয়াম সিস্টেমটো আহিলে যেটো সুপ্ৰিম কোৰ্টৰ কলেজিয়াম হয় তাত কোন কোন আছে জানে চিফ জাস্টিস অফ ইন্ডিয়া and 4 other senior most judges মানে সুপ্ৰিম কোৰ্টৰ এজনটো চিফ জাস্টিস অফ ইন্ডিয়া কোন হয় এটা কমেন্ট কৰিবচোন মোক নতুনকৈ হৈছে তাৰপিছত 4 other সুপ্ৰিম কোৰ্টৰ আটাইতকৈ সিনিয়ৰ জাজ কেজন থাকে ঠিক তেনেকৈ মই যদি হাই কোৰ্টৰ কলেজিয়ামত কোন থাকে কওঁ তাত চিফ জাস্টিস থাকে আৰু 2 other senior judges আৰু দুজন বেলেগ senior judges থাকিব তাতে কলেজিয়ামটো কি কৰে জানেনে কেনেকৈ সুপ্ৰিম কোৰ্ট কলেজিয়াম যোনটো থাকে recommends judges for apex court apex মানে সুপ্ৰিম কোৰ্ট মানে ৰিকমেন্ডেশন দিয়ে এপইন্ট নকৰে এপইন্টটো বেলেগে কৰে ঠিক আছে সুপ্ৰিম কোৰ্টৰ কলেজিয়ামে যোনে এপইন্ট কৰে যেনে প্ৰেসিডেন্ট অফ ইন্ডিয়া ধৰক সুপ্ৰিম কোৰ্টৰ জাজেছ এপইন্ট কৰে তো কলেজিয়ামে গৈ প্ৰেসিডেন্টক মানে ৰিকমেন্ডেশন দিয়ে যে একেজন মানুহক এপইন্ট কৰিব লাগে ডিসিশনটো প্ৰেসিডেন্ট ঠিক তেনেকৈ হাই কোৰ্টৰ কলেজিয়ামে কি কৰে সেম কৰে হাই কোৰ্টৰ মানুহৰ কাৰণে কিন্তু হাই কোৰ্টৰ কলেজিয়ামে এটা প্ৰপ'জেল দিয়াৰ আগতে এপ্ৰুভেল ল'ব লাগে সুপ্ৰিম কোৰ্টৰ কলেজিয়ামত মানে ওপৰ মানুহ কেজনৰ পৰা এপ্ৰুভেল ল'ব লাগে এপইন্টমেন্ট অফ জাজেছ ইন সুপ্ৰিম কোৰ্ট কলেজিয়ামে ৰিপ্ৰেজেন্টেশন দিব মানে প্ৰপ'জেল দিয়ে কিন্তু এপইন্টমেন্ট কোনে কৰে জানেনে হেতু কোনটো সেকশনত লিখা আছে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 124 সাবসেকশন 3 মনত ৰাখিব আমি লাষ্ট আগতেও এটা পঢ়িছিল হেতু বস্তু ভাৰতীয় সংবিধানৰ আৰ্টিকেলটো মনত ৰাখিব যে এ পাৰসন can be appointed as a judge of Supreme Court if he or she কেতিয়া এপইন্ট হ'ব পাৰে জাজজন সিনিয়ৰ মানে ভাৰতৰ সিটিজেন তো হ'বই লাগিব তাৰ উপৰি must have served as a judge of high court for at least 5 years or 2 such court in succession high courtত মিনিমাম 5 বছৰ কাম কৰা বা তেনেকুৱা সেম কোৰ্টত মানে দুটা কোৰ্টত একেলগে কাম কৰা হ'ব লাগে অল্টাৰনেটিভলি must যদি এটো নহয় তেও অল্টাৰনেটিভলি কি হ'ব পাৰে যে have been an advocate of a high court for at least 10 years or 2 or more such court in succession মানে কি তেও হয় 5 বছৰ একেৰাহে জাজ হৈ থাকিব পাৰে হাই কোৰ্টত হেতু যদি নহয় 10 বছৰ একেৰাহে হাই কোৰ্ট এটাত এডভোকেট হৈ থাকিব লাগিব তেতিয়া তেও এপইন্ট হয় আৰু must be distinguished jurist in the opinion of the president presidente appoint কৰে যেটো প্ৰেসিডেন্টৰ আল্টিমেট ডিসিশন হয় সুপ্ৰিম কোৰ্টৰ কোনে এপইন্ট কৰে প্ৰেসিডেন্টে ঠিক আছে এটো আৰ্টিকেল 124 সেকশন 2 সাবসেকশন 2 আছে সাবসেকশন 3 কি আছে আমি চালো জন্ত এটো সাবসেকশন 3 ক্ৰাইটেৰিয়া খিনি আছে আৰু এপইন্টমেন্ট কৰাটো সাবসেকশন 2 আছে আৰু মানে নরমালি মানুহৰ ৰিটায়াৰমেন্ট এজ 60 বছৰ হয় কিন্তু সুপ্ৰিম কোৰ্টৰ জাজৰ 65 বছৰ লাগে থাকিব পাৰে আৰু জাজজনক অকল প্ৰেসিডেন্টেহে ৰিমুভ কৰিব পাৰে পইণ্ট কেটা আপোনালোকে মনত ৰাখিব আমি নেক্সট নিউজত আহিছো এতিয়া নেক্সট আৰু এটা বস্তু নিউজত আছে এটা প্ৰাইজ এটো প্ৰাইজটো নাম হল ষ্টকহোম ওয়াটাৰ প্ৰাইজ তো কোনে পাইছে নামটো অকমান স্পেলিংটো মানে বেলেগ ধৰণৰ হৈ যায় গুন্টাৰ ব্লটস্কেল নামটো মনত ৰাখিব লিখি ৰাখিব লাগিলে মনত নাথাকিলে এজন হাইড্ৰলজিষ্ট হয় তেখেতে ষ্টকহোম ওয়াটাৰ প্ৰাইজ 2025 হেতু পাইছে ঠিক আছে তো মনত ৰাখিব এৱাৰ্ডটো কোনে পাইছে This recognition marks his contribution to flood risk management floodৰ পৰা যি ৰিস্ক হ'ব পাৰে বানপানীৰ আৰু তাৰ লগতে ওয়াটাৰ ৰিসোৰ্স ডেভেলপমেন্টৰ ওপৰত তেখেতে কাম কৰিছিল আৰু তেখেত হল সোশিও হাইড্ৰলজি বুলি যোনটো পাৰ্টস মানে আছে সাবজেক্ট আছে হেতু তেখেতে কো-ফাউন্ডাৰ হয় মানে ৰাখিব আৰু যোনটো আমি এটা ধৰক নোবেল প্ৰাইজ দিয়া হয় সকলোৱে জানে চিকিৎসা ক্ষেত্ৰত দিয়া হয় লিটাৰেচাৰত দিয়া হয় পিস শান্তিত দিয়া হয় কিন্তু ওয়াটাৰৰ কাৰণে যদি আপুনি কয় যে নোবেল প্ৰাইজৰ ইকুইভ্যালেন্ট কি হয় নোবেল প্ৰাইজ অফ ওয়াটাৰ বুলি কোৱা হয় ষ্টকহোম ওয়াটাৰ প্ৰাইজক কোৱা হয় তো নোবেল প্ৰাইজ অফ ওয়াটাৰ বুলি কোৱা হয় ষ্টক অফ ওয়াটাৰ প্ৰাইজ আৰু কোনে পাইছে নামটো এবাৰ মনত ৰাখিব আমি নেক্সট নিউজত যাম বহুত কেটা নিউজ আছে দেৰি যাব অসমত এটা পোৱা গৈছে নলবাৰী ডিস্ট্ৰিক্টত এটো মানে একদম ডাঙৰ নিউজ হয় এই আপোনালোকে এটো দেখিছে না এটা সাপ এই সাপটো কি কয় জানেন ডগ ফেসড ওয়াটাৰ স্নেক Recently dog faced water snake আমাৰ অসমৰ নলবাৰী ডিস্ট্ৰিক্টত পোৱা গৈছে এটো জেনাৰেলি কোত থাকে মেনগ্ৰোভস কোস্টেল এবিলাক জায়গাত থাকে সাউথ ইষ্ট এছিয়া আৰু নৰ্থাৰ্ণ অষ্ট্ৰেলিয়াত থাকে ভাৰতৰ ক্ষেত্ৰত যদি মই কওঁ যেবিলাক সাগৰৰ পাৰৰ জায়গা আছে মহাৰাষ্ট্ৰ কেৰালা ওড়িশা তামিলনাডু তেলেংগানা আন্দামান নিকোবৰ গুজৰাট এবিলাক জায়গাত এই ওয়াটাৰ স্নেকটো পোৱা যায় গতিকে আপুনি কোত পোৱা যায় ইন্ডিয়াত হেকেটা মনত ৰাখিব তাৰ উপৰি আইইউসিএনৰ লিষ্ট ৰেড লিষ্ট থাকে এখন মানে বিলুপ্ত প্ৰায় প্ৰাণী তাৰ ভিতৰত এইটো যোনটো আছে এটো লিষ্ট কনসাৰ্ন লিষ্টত আছে ঠিক আছে প্ৰত্যেকৰ লিষ্ট থাকে কিছুমান আছে এনডেঞ্জাৰ্ড ক্ৰিটিক্যালি এনডেঞ্জাৰ্ড
এইটো লিষ্ট কনচাৰ্ণ লিষ্টত আছে মনত ৰাখিব ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট কিমান মানুহ সুখী ঠিক আছে আমিতো সবেইতো দেখাত সুখীয়ে দেখাই ন আপুনি ইনষ্টাগ্ৰামটো খুলি চাবচোন সব মানুহ ইনষ্টাগ্ৰামত সবে ক'বাত ফুৰিব যায় ক'বাত যায় ইমান ভাল ভাল কাপল দেখে ফুৰিব যায় ক'বাত ষ্টেটাছ দিয়ে ভিডিঅ' বনায় ৰিলছ বনায় কিন্তু হ'লেও ইমান মানুহৰ ডিভোৰ্স কিয় হয় তেনেহ'লে কওকচোন মানে ছ'চিয়েল মিডিয়া লাইফটো কমপ্লিটলি বেলেগ হয় মানে মই ইমান দিনে যিখিনি এক্সপিৰিয়েঞ্চ কৰিলোঁ মোৰ 25 বছৰ হৈছে বয়সত কিন্তু মই বহুত বস্তু এক্সপিৰিয়েঞ্চ কৰিলোঁ লাইফত ছ'চিয়েল মিডিয়াৰ পৰা কমপ্লিটলি বেলেগ হৈ যায় ৰিয়েলিটি মই জব কৰি আছোঁ কিন্তু মানে চব মানুহে কয় বিজনেছ কৰিম কিবা কৰিম জব কৰে নেকি বেলেগৰ আণ্ডাৰত থাকি কিন্তু মোৰ নিজৰ পৰিয়ালতো বিজনেছমেন আছে বা তেওঁলোকেও নিজে কয় এবাৰ বিজনেছত সোমোৱাৰ পিছত গম পাব কিমান কষ্ট হয় এতিয়া মই জব কৰি আছোঁ বিন্দাছ থাকোঁ বিন্দাছ সময়ত পইচা আহে মোৰ ফেমিলিটোক চাবলৈ কোনোবা আছে মোক চাবলৈ কোনোবা আছে অফিচৰ পৰা পইচা গতিকে যিয়ে নহওক এটলিষ্ট মোৰ বেকএণ্ডত এটা অফিচ আছে কিন্তু যিসকলে ধৰক জব বিজনেছ কৰে তেওঁলোকৰ লাইফটো বেছি কষ্ট হয় আৰু ছ'চিয়েল মিডিয়াত ইমান বেছি ৰিলছ কিবা সবৰে ইমান মানুহ হেপী দেখায় কিন্তু আল্টিমেটলি কিন্তু ইমান হেপী নহয় মানুহ কাৰণ মানুহে নিজৰ যিখিনি দুখ সেইখিনি কিন্তু ছ'চিয়েল মিডিয়াত নেদেখায় ভাল মোমেণ্টছখিনিয়েতো অবভিয়াছলি ভাল মোমেণ্টছে শ্বেয়াৰ কৰে গতিকে কাৰোবাক যদি দেখিলে যে ইমান কৰি আছে তাৰ মিনিং এইটো নহয় যে তেওঁ বহুত হেপী আছে লাইফত হয়তো তাৰ ভিতৰত বেলেগো থাকিব পাৰে তো ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট আমাৰ কিমান মানুহ সুখী প্ৰত্যেক বছৰে ওলায় মনত ৰাখিব কোনে উলিয়ায় ৱেল বিং ৰিচাৰ্চ চেণ্টাৰ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ মনত ৰাখিব পৃথিৱীৰ ভিতৰত আটাইতকৈ হেপী কাণ্ট্ৰি ফিনলেণ্ড প্ৰত্যেক বছৰে হৈ আছে মানে মই যেতিয়াৰ পৰা শুনিছোঁ 8 বছৰ ধৰি হৈ আছে ফিনলেণ্ড ফিনলেণ্ড এবাৰ ফুৰি আহিব পাৰে ময়ো যাম ফিনলেণ্ড যদি পইচা হয় লাইফত ইমানখিনি বহুত ছেকেণ্ডত ডেনমাৰ্ক আইচলেণ্ড এণ্ড ছুইডেন তো ফাৰ্ষ্টত আছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মনত ৰাখিব ফিনলেণ্ডটো মনত ৰাখিবই কাৰণ বহুতবাৰ হৈছে তাৰপিছত ডেনমাৰ্ক মনত ৰাখিব ডেনমাৰ্ক তাৰপিছত আইচলেণ্ড ঠিক আছে ভাৰতৰ ৰেংকিং মনত ৰাখিব 118 আগতে 126 আছিলে ৰেংকিং অলপ বাঢ়িছে অকণমান মানুহবিলাক চাগে সুখী হোৱা আৰম্ভ কৰিছে ভাৰতত এইটো মনত নাৰাখিলেও হ'ল 118 মনত ৰাখিব খালি দেই ফিনলেণ্ড ডেনমাৰ্ক আইচলেণ্ড আৰু ইণ্ডিয়াৰ ৰেংকিং 118 এইকেইটা মনত ৰাখিব কি কেটেগৰী মানে কি ইণ্ডিকেটৰ আছে এইকেইটাৰ ওপৰত কোনকেইটাৰ বেচিছত হেপিনেছ ৰিপৰ্ট দিয়া হয় GDP পাৰ কেপিটা ছ'চিয়েল ছাপোৰ্ট হেল্ডি লাইফ এক্সপেক্টেঞ্চি ফ্ৰীডম জেনেৰেচিটি এণ্ড পাৰচেপশ্যন অফ কৰাপশ্যন এইখিনি 6টা কি ইণ্ডিকেটৰ আছে তাৰ ওপৰত ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট দিয়া হয় ৱৰ্ল্ড হেপিনেছ ডে এইটো আমি জানি লওঁ সুখী দিৱস কোনদিনা পালে সেইদিনা চাগে চব মানুহ সুখী থাকে কোনো দুখত নাথাকে তো সেইটো পালন কৰা হয় প্ৰত্যেক বছৰে 20 মাৰ্চত মনত ৰাখিব 20 মাৰ্চত ৱৰ্ল্ড হেপিনেছ ডে পালন কৰা হয় আৰু এই বছৰৰ থিম আছে কেয়াৰিং এণ্ড শ্বেয়াৰিং কেয়াৰ কৰক আৰু শ্বেয়াৰ কৰক মানুহক ঠিক আছে তো হেপিনেছ ডে গম পালোঁ 20 মাৰ্চ আৰু থিম হ'ল কেয়াৰিং শ্বেয়াৰিং ডেনমাৰ্ক প্ৰথমখন আছে ফিনলেণ্ড তাৰপিছত ডেনমাৰ্ক আৰু ভাৰতৰ ৰেংক 118 এইখিনি আপোনালোকে মনত ৰাখিব আমি নেক্সট নিউজত যাওঁ সমৰ্থ ইনকুবেশ্যন প্ৰগ্ৰেম ফৰ ষ্টাৰ্টআপ আমাৰ যোনটো চেণ্ট্ৰেলৰ ডিপাৰ্টমেণ্ট অফ টেলিমেটিক্স হেজ ৰিচেণ্টলি লঞ্চ এইটো এটা প্ৰগ্ৰেম লঞ্চ কৰিছে সেইটো ইনিচিয়েটিভে কি এম কৰিব যে ষ্টাৰ্টআপ যোনবিলাক আমাৰ IT ছেক্টৰত আছে সেইটো ষ্টাৰ্টআপবিলাকক ছাপোৰ্ট কৰিব নামটো মনত ৰাখিব প্ৰগ্ৰেমটোৰ আৰু কাক ছাপোৰ্ট কৰিব সেইটো মনত ৰাখিব আৰু এইটো কাৰ লগত কোলাবৰেশ্যন কৰা হৈছে ছফ্টৱেৰ টেকন'লজি পাৰ্কছ অফ ইণ্ডিয়া STPI ৰ লগত প্ৰত্যেকটো ষ্টাৰ্টআপে আপ টু 5 লাখ টকালৈকে সাহায্য পাব মানে নেক্সট আৰু এটা ৰিপৰ্ট WMO মানে ৱৰ্ল্ড মেটেৰিয়লজিকেল অৰ্গেনাইজেশ্যন মেটেৰিয়লজিকেল মানে যোনটো বতৰ বিজ্ঞান কেন্দ্ৰ হয় ন সিহঁতে তো ষ্টেট অফ ক্লাইমেট 2024 ৰিপৰ্ট যেতিয়া আপুনি পঢ়িব মনত ৰাখিব কোনে উলিয়াইছে কি ফাইণ্ডিং আছে তাত কোনোবা যদি ৰেংকিং আছে কোন দেশে কি ৰেংক পালে সেইখিনি মনত ৰাখিব আৰু থিম কি এইবিলাক মনত ৰাখিব The report was published by World Meteorological Organization. তো আমি নতুন এটা অৰ্গেনাইজেশ্যন গম পালোঁ WMO তো আমি নতুন অৰ্গেনাইজেশ্যন জানাৰ লগে লগে আমি কি চাব লাগে তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে তো এইটোৰ হেডকোৱাৰ্টাৰ আছে জেনেভা ছুইজাৰলেণ্ড জেনেভাত আৰু এটা হেডকোৱাৰ্টাৰ আছে WHO আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ঠিক আছে তো এই ৰিপৰ্টটো ৰিলিজ কৰা হ'ল ইয়াৰ মতে কি ফাইণ্ডিং আছে আপোনালোকে চাব পাৰে এইকেইটা 2024 চনটো হায়েষ্ট ক্লাইমেট ইনডিউচ ডিছপ্লেচমেণ্ট হৈছে এইটো মনত ৰাখিব নেক্সট এটা ইনচেন্টিভ স্কিম আছে ল' ভেলু ভীম UPI ট্ৰানজেকশ্যন আমাৰ UPI মানে হ'ল
ইউনিফাইড পেমেন্ট সিস্টেম আমি যিবিলাক গুগল পে ফোন পে ইউজ কৰোঁ কাৰোবাক মানি ট্ৰান্সফাৰৰ কাৰণে তো ইউপিআই কোনে আনিছিলে জানানে এনপিচিআই ফুল ফৰ্মটো হ'ল নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া হুইচ ইজ এ পাৰ্ট অফ আৰবিআইৰ এটা কোম্পানী হয় এনপিচিআই তো এনপিচিআই ইউপিআই লঞ্চ কৰিছিলে আৰু সেই ইউপিআইৰে বহুত ইউপিআই আছে যেনেকৈ গুগল পে ফোন পে আৰু পেটিএম তো তাৰে এটা পাৰ্ট হয় ভীম ভাৰত ইণ্টাৰফেচ ফৰ মানি মনত ৰাখিব ফুল ফৰ্মটো মনত ৰাখিব ভাৰত ইণ্টাৰফেচ ফৰ মানি তো এই ভীম ইউপিআই এটা গভৰ্ণমেণ্ট বেকড হয় মানে চৰকাৰী ইউপিআই এপ হয় আৰু তো এইটো কাৰণে চৰকাৰে ভীম ইউপিআই যিবিলাক ল' ভেলু ট্ৰেনজেকশ্যন হয় সেইবিলাকৰ কাৰণে 0.15% ইনচেণ্টিভ আনিছে আমি ভালকৈ এতিয়া ডিছকাছ কৰোঁ মানে ইনচেণ্টিভটো কেনেকুৱা হ'ব স্মল মাৰ্চেণ্ট পে'মেণ্টত হ'ব মানে মাৰ্চেণ্ট মানে P2M ট্ৰেনজেকশ্যন P2 মানে P মানে পাৰ্চন 2 মানে 2 M মানে মাৰ্চেণ্ট এতিয়া মাৰ্চেণ্ট কোনবিলাক জানেনে যিবিলাক মাৰ্চেণ্ট কেটেগৰী হয় যেনেকৈ আপুনি দোকানত QR কোড দি পে'মেণ্ট কৰিলে দোকানী বা ছুইগিত দিলে অনলাইন অৰ্ডাৰ দিলে সেইবিলাক হ'ল মাৰ্চেণ্ট এটা তো তাত যেতিয়া ট্ৰেনজেকশ্যন কৰিব স্মল মাৰ্চেণ্ট যিবিলাক তেওঁলোকে ইনচেণ্টিভ পাব 2000 টকালৈকে ঠিক আছে 0.15% ইনচেণ্টিভ পাব প্ৰত্যেকটো ট্ৰেনজেকশ্যনৰ কিন্তু ট্ৰেনজেকশ্যনৰ এমাউণ্ট 2000 টকালৈকে হ'ব মানে ল' ভেলু ট্ৰেনজেকশ্যনবিলাকত 2000ৰ ওপৰত পইচা পঠালে নাপায় এইটো লাৰ্জ মাৰ্চেণ্ট কোনো ট্ৰেনজেকশ্যন মানে ইনচেণ্টিভ নাই স্মল মাৰ্চেণ্ট সৰু যিবিলাক দোকানী হয় তেওঁলোকে পাব আৰু যদি 2000ৰ ওপৰত পইচা পঠায় তেতিয়া ইনচেণ্টিভ নাপায় মানুহ এজনে কোনোবা এটা মাৰ্চেণ্টত গৈ পইচা পঠালে দোকান এখনত 2000 টকালৈকে যদি পঠায় তেওঁ 0.15% ইনচেণ্টিভ পাব চৰকাৰৰ পৰা তাতকৈ বেছি পঠালেও নাপায় আৰু ডাঙৰ যিবিলাক মাৰ্চেণ্ট সিহঁতেও নাপায় আৰু এইটো যোনটো পইচা পাব ৰিইম্বাৰ্চমেণ্ট 80% অফ দ্য ক্লেইম বেংকৰ তাত যাব আৰু ৰিমেইনিং 20% যেতিয়া চাৰ্টেন কণ্ডিশ্যন ফুলফিল হ'ব তাৰপিছত দিয়া হ'ব আমি নেক্সট এটা ইনিচিয়েটিভত যাওঁ আৰু এটা সংসদ ভাষিনী ইনিচিয়েটিভ সংসদ অসমীয়াত যদি লিখোঁ সংসদ ভাষিনী কি হয় লোকসভা ছেক্ৰেটেৰিয়েট আৰু মিনিষ্ট্ৰি অফ ইনফৰমেশ্যন টেকন'লজি চাইন কৰিছে সংসদ ভাষিনী এইটো কি হয় ইনিচিয়েটিভ ডেট ইউজেছ এআই ইউজ কৰি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চবতে ইউজ হৈ থাকে ChatGPT কিবাকিবি তো এআই ইউজ কৰি মানে পাৰ্লিয়ামেণ্টৰ যিবিলাক কাম হ'ব সেইবিলাক বেলেগ ভাষাত ট্ৰেন্সলেট কৰা হ'ব জাষ্ট আপুনি স্কিমটোৰ নাম মনত ৰাখক সংসদ ভাষিনী তাৰপিছত দাৰ্জিলিং হেজ ইণ্ডিয়াজ ফাৰ্ষ্ট ফ্ৰজেন জু মানে ফ্ৰজেন মানে কি বৰফ হৈ থকা তো বৰফ হৈ থকা জু ভাবক কি হৈ আছে দুনিয়াত তো ভাৰতৰ প্ৰথমটো ফ্ৰজেন জু চিৰিয়াখানা ক'ত হ'ব দাৰ্জিলিঙত হৈছে দাৰ্জিলিঙৰ কোনখন পাৰ্কত জানেনে পদ্মজা নাইডু হিমালয়ান জিঅ'লজিকেল পাৰ্ক ইণ্ডিয়াৰ ফাৰ্ষ্ট ফ্ৰজেন জু সেইটো মনত ৰাখিলে হ'ল আপুনি ঠিক আছে ক'ত হৈছে সেইটো মনত ৰাখক দাৰ্জিলিঙৰ কোনখন চিৰিয়াখানা জু পদ্মজা নাইডু হিমালয়ান জুলজিকেল পাৰ্ক নামটো মনত ৰাখিব নেক্সট নিউজত যদি যাওঁ আমি গ্লোবেল ফ্ৰী স্পীচ ইণ্ডেক্স ফ্ৰী স্পীচ বাক স্বাধীনতা ৰাইট টু স্পীচ বুলি আমাৰ ভাৰতীয় সংবিধানত এটা আমাৰ ফাণ্ডামেণ্টেল ৰাইটো হয় মৌলিক অধিকাৰ আমি ক'ব পাৰোঁ মানে যাক তাক আপুনি গালি দি আহিব নোৱাৰে এইটো কেছ হৈ যাব তো ইণ্ডিয়াৰ ৰেংকিং কিমান হয় ফ্ৰী স্পীচ সেইটো ক্ষেত্ৰত এটা গ্লোবেল ছাৰ্ভে কৰা হৈছিলে US বেছড অৰ্গেনাইজেশ্যন এটাই তাত ইণ্ডিয়া ৰেংকিং 24 আহিছে 33 কাউণ্ট্ৰিৰ ভিতৰত ছাৰ্ভে কৰিছিলে 33খনৰ ভিতৰত ইণ্ডিয়া 24 অলপ তলতে আছে বাক স্বাধীনতাৰ ক্ষেত্ৰত ৰিপৰ্ট টাইটেল হু ইন দ্য ৱৰ্ল্ড ছাপৰ্টছ ফ্ৰী স্পীচ কোনে মানে মুক্ত স্বাধীনতাটো বেছি ছাপৰ্ট কৰে বাক স্বাধীনতাটো তাত ভাৰতৰ ৰেংকিং 24 আছে আৰু চবতকৈ ওপৰত আছে নৰৱে মনত ৰাখিব নৰৱে নেক্সট এটা ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ এটা এপইণ্টমেণ্ট হৈছে ৰিচেণ্টলি এইটো বহুত ইম্পৰ্টেণ্ট নিউজ হয় কিন্তু এইটো অলিম্পিক যোনে অৰ্গেনাইজ কৰে অলিম্পিক যোনে অনুষ্ঠিত কৰে সেই কমিটিখনৰ নাম হ'ল IOC ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি তো IOCৰ প্ৰথমগৰাকী মহিলা প্ৰেছিডেণ্ট বনিছে কাৰ্ষ্টি কোভেন্ট্ৰি নামটো মনত ৰাখিব এখেতৰ নামটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কিন্তু কাৰ্ষ্টি কোভেন্ট্ৰি তেখেত আফ্ৰিকান হয় তো ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ তেখেত প্ৰথমবাৰৰ কাৰণে মহিলা প্ৰেছিডেণ্ট বনিছে তো IOCৰ বিষয়ে যদি মই চাওঁ মানে কেতিয়া এষ্টাব্লিছ হৈছিলে 1894 চনত হেডকোৱাৰ্টাৰ ক'ত আছে লোচেন ছুইজাৰলেণ্ড গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব তাৰোপৰি ৰিচেণ্ট যোনটো 2024 চনত অলিম্পিক হ'ল সেইটো ক'ত হৈছিলে পেৰিছত তো এই গোটেই লিষ্টটো আপোনালোকে মনত ৰাখিব
2024 হ'ল পেৰিছত 2028 ক'ত হ'ব লছ এঞ্জেলেছ আৰু 2032 হ'ব ব্ৰিজবেন ক'ত আছে ব্ৰিজবেন আছে অষ্ট্ৰেলিয়াত তো এইকেইটা মনত ৰাখিব IOC প্ৰেসিডেন্ট কোন হ'ল নামটো মনত ৰাখিব কোৰ হয় কেতিয়া IOC এস্টাবলিশ হৈছিল 1894 হেডকোৱাৰ্টাৰ আছে সুইজাৰলেণ্ডত আৰু 2028 চনৰ অলিম্পিক লছ এঞ্জেলেছত হ'ব 32 চনৰ ব্ৰিজবেনত হ'ব ৰিসেন্টলি তো পেৰিছত হৈ গ'ল তাৰপিছত আমি আৰু এটা নতুন নিউজলৈ আগবাঢ়িছো সেইটো হ'ল আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা বহুত পঢ়াই মানে পুৰা ঘামি গৈছে অৱস্থা নাই আপুনি নিউজটো নিজে পঢ়ি ল'ব আমাৰ PDFত গৈ ঠিক আছে অসমৰ ৱৰ্ক কালচাৰৰ ওপৰত এটা নিউজ আহিছিল ৰিসেন্টলি বহুতে হয়তো জানে অসম মানে কাম কৰা মানুহৰ ক্ষেত্ৰত অসম তলত আছে দৈনিক যিমান অফিচত কামকাজ হয় এটা ৰিপৰ্ট পাবলিছ হৈছিলে তো অসমত 5.87 ঘণ্টা কাম কৰা হয় প্ৰত্যেক বছৰে ভাবক ইমান কম কাম হয় ঠিক আছে অসমৰ স্পেশালি আসাম গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যন বিলাকত এনেকুৱা বেছি হয় মই এক্সপেৰিয়েন্সও কৰিছো মই নিজে মই ৰিসেন্টলি বিয়া পাতিব মানে যেতিয়া মেৰেজ ৰেজিষ্ট্ৰেচনত গৈছিলো তাতে মই দেখিছো মানুহ 11টা 11:30 আহিছে তেতিয়া কিন্তু সেন্ট্ৰেলৰ বিলাকত এনেকুৱা নহয় মই নিজে আৰবিএড কৰো আমাৰ পুৰা ষ্ট্ৰিক্ট টাইমিং আমি 9:30 ত যাওঁ 5:15 ত আহোঁ আমাৰ কাম ডেইলি 7 আৱাৰ 45 মিনিট হয় 5:15 বুলি আমাৰটো আহোঁতে 5:30 6টা মানে আমাৰ 8 ঘণ্টা আমি ডেইলি কাম কৰোঁ ঠিক আছে তো ইকোনমিক এডভাইজৰী কাউন্সিলৰ ৰিপৰ্ট পাবলিছ হৈছিলে তাত নৰ্থ ইষ্টৰ ষ্টেট কেইখন ল একদম তলত আছে গুজৰাট পাঞ্জাব আৰু মহাৰাষ্ট্ৰ বেছি আছে মানে বছৰ সপ্তাহটোত 70 ঘণ্টা কাম কৰে এনে এভাৰেজ ওয়াৰ্কিং আৱাৰ ভাৰতত 7 ঘণ্টা হয় আমাৰটো 7 ঘণ্টাতকৈ বহুত বেছি হয় তেন্তে আমি ওপৰত আছো কিন্তু অসমত একেবাৰে কম 5.5 আৱাৰ্ছ বুলি কৈছে কিমান কম অসমত দিল্লীত 8.3 ঘণ্টা হয় ভাবক দিল্লীত তো দিল্লীত 8.3 আৱাৰ্ছ কাম কৰে প্ৰত্যেক দিনে দিল্লীত কাম বহুত হয় গোৱাত 5 ঘণ্টা গোৱা আৰু অসমৰ অৱস্থা একে গোৱাত 5.5 আৰু কম অসমতকৈ গোৱা মানুহে চাগে বেছি ফুৰি থাকে 5.87 অসমত বাকিখিনি আপোনালোকে চাব নেক্সট নিউজত আমি আগবাঢ়িছো ৰিসেন্টলি আৰু এটা নিউজ আহিছে যে আমাৰ আসাম ৰাইফলৰ যোনটো হেডকোৱাৰ্টাৰ আছিল আইজলত সেই আইজলৰ পৰা সেই হেডকোৱাৰ্টাৰটো বেলেগ এটা জেগাত শিফট কৰা হৈছে মিজোৰামৰে 15 কিলোমিটাৰ দূৰ হয় সেইটো জেগাটো হ'ল জোখাওচাং আগতে আইজলত আছিল আসাম ৰাইফলৰ হেডকোৱাৰ্টাৰ তো এতিয়া এইটো জেগালৈ শিফট কৰা হৈছে জেগাটোৰ নাম মনত ৰাখিব তো এইটো নিউজ অহাৰ লগে লগে আমি আসাম ৰাইফলৰ বিষয়ে অলপমান চাওঁ হকচোন আসাম ৰাইফল ইণ্ডিয়াৰ ওৱান অফ দ্য ওল্ডেষ্ট পেৰামিলিটাৰী ফৰ্চেছ হয় ঠিক আছে আৰু এইটো 1835 ত আহিছিলে আসাম ৰাইফল 1835 it is the oldest oldest paramilitary force হয় ইয়াৰ হেডকোৱাৰ্টাৰটো আসাম ৰাইফলৰ শিফট কৰা হৈছে মিজোৰামৰ আইজলৰ পৰা জোখাওচাং বুলি এটা জেগালৈ 15 কিলোমিটাৰ ইষ্টত আছে তো আসাম ৰাইফল কেনেকৈ কাম কৰে অসম ৰাইফলৰ কিন্তু এটা সিগনিফিকেন্স আছে ডুৱেল কন্ট্ৰোল ষ্ট্ৰাকচাৰ হয় মানে কি এটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আন্ডাৰটো আহে গৃহ মন্ত্ৰালয়ৰ আন্ডাৰত ভাৰত চৰকাৰৰ তাৰ উপৰি it is commanded and officered by Indian Army which reports to Ministry of Defense তো দুটা মিনিষ্ট্ৰি আন্ডাৰত আহি যায় এটা হ'ল MHA গৃহ মন্ত্ৰালয়ৰ আন্ডাৰটো আহি যায় আৰু এটা হ'ল MOD মিনিষ্ট্ৰি অফ ডিফেন্স তো আপোনালোকে ককচোন ভাৰতৰ যদি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ গৃহমন্ত্ৰী কোন হয় অমিত শাহ আৰু মিনিষ্ট্ৰি অফ ডিফেন্স ৰাজনাথ সিং তো এই দুইটা অৰ্গেনাইজেশ্যন আন্ডাৰতে আসাম ৰাইফলছ আহি যায় মানে এটো কাৰণে ইয়াক ডুৱেল কন্ট্ৰোল ষ্ট্ৰাকচাৰ বুলি কোৱা হয় তো এটো কাৰণে এই পেৰামিলিটাৰী ফৰ্চ হিচাপেও কাম কৰে আৰু মিলিটাৰী ইউনিট হিচাপে পেৰামিলিটাৰী ফৰ্চ মানে হোম এফেয়াৰ্ছৰ আন্ডাৰত আৰু মিলিটাৰী ইউনিট হিচাপেও কাম কৰা হয় আমি নেক্সট নিউজত আগবাঢ়িছো নেক্সট নিউজটো হৈছে কথা বৈভৱ আৰু সাহিত্য জ্যোতি এৱাৰ্ড বুলি দুটা বঁটা ঘোষণা কৰা হৈছে আপুনি জাস্ট নামকেইটা মনত ৰাখক কথা বৈভৱ কোনে পাইছে ময়ূৰ বৰা এখেতক হয়তো আপোনালোকে জানে তাৰপিছত আৰু এটা বঁটা পাইছে সাহিত্য জ্যোতি এটো কোনে পাইছে ঠিক আছে অজন্তা বুলি এগৰাকী মানুহক এটো দিয়া হৈছে তাৰপিছত আৰু এটা নিউজ আসাম ট্ৰিবিউনত আহিছিলে এৰাউণ্ড 10,000 ইউথ অসমত মানে ৰেকৰ্ড বনাইছে বিহু হ'ল তাৰপিছত কি হ'ল ঝুমুৰ বিনন্দিনী এতিয়া আৰু এটা ৰেকৰ্ড কৰিছে যে বাগুৰুম্বা আৰু বাৰদৈ চিখলা বুলি দুটা নাচ আছে সেই দুটা পাৰফৰ্ম কৰিব বুলি আহিছে তো এই বাগুৰুম্বা আৰু বাৰদৈ চিখলানো কি হয় আমি অলপমান চাওঁ আহকচোন বাৰদৈ চিখলা মোৰ নামটো উচ্চাৰণত হয়তো ভুল হ'ব পাৰে বড়ো ভাষাৰ যেহেতু যদি ভুল হয় ক্ষমা কৰি দিব এইটো এটা বড়ো ফক ডেন্স হয় বড়োসকলৰ ডান্স হয়
এটো কি হয় জানেনে ইজ এ লিজেন্ডাৰী ফেৰী ফৰ দ্য সেম নেম মানে বৰদৈচিলা ন বৰদৈচিলা আৰু এই বাৰদৈচিলা বস্তুটো একেই মানে স্প্ৰিং সিজনত হয় এটো যেতিয়া বতাহ বৰষুণ বেছি হয় তেতিয়া এই ডান্সটো কৰা হয় আৰু এটো বড়োসকলৰ বৈশাগু ফেষ্টিভেল আমি যেনেকৈ বহাগত পাতো বহাগ বিহু বৈশাগু ফেষ্টিভেল তেওঁলোকৰ হয় এই তেতিয়া এটো ডান্স কৰা হয় তারপরে বড়োসকলৰ আৰু এটা ডান্স আছে বাগৰুম্বা সকলো হয়তো জানে বাগৰুম্বাৰ বিষয়ে ইট ইজ অলসো কল্ড বাটাৰফ্লাই ডান্স মনত ৰাখিব বাটাৰফ্লাই আৰু বাৰ্ডৰ দৰে নাচা হয় কাৰণে আৰু বাগৰুম্বা নৃত্য কৰিলে বড়ো ওমেন সকলে কি পিন্ধে দখনা জমগ্ৰা এন্ড অৰুণাই তাৰপিছত এটা এক্সাৰসাইজ আকৌ এটা এক্সাৰসাইজ হৈ গ'ল মই কৈ আছো না এক্সাৰসাইজ বিলাক এক্সট্ৰাকে এখন বহিত আপোনালোকে লিখি যাওক কোড হৈছে কোনা কাৰ মাজত হৈছে আৰু কি টাইপৰ এক্সাৰসাইজ হয় এটা মনত ৰাখিব এটো সি ড্ৰাগন এক্সাৰসাইজ সি ড্ৰাগন ঠিক আছে এক্সাৰসাইজ হল সি ড্ৰাগন এটো কোড হৈছে ঠিক আছে প্ৰথম কথা এটো কাৰ মাজত হৈছে আমি হেতু চাও কোড হৈছে তো দিয়া নাই কাৰ মাজত হৈছে ইউএছ নেভি আমেৰিকা ইণ্ডিয়াৰ নেভি এক্সাৰসাইজ মানে জাপানৰ মেৰিটাইম সেলফ ডিফেন্স ফোর্স মানে জাপানৰ নেভি অস্ট্ৰেলিয়াৰ এয়াৰ ফোর্স আকৌ আৰু ৰিপাব্লিক অফ কোৰিয়াৰ নেভি এখন দুখন তিনিখন চাৰিখন পাঁচখন কান্ট্ৰি মাজত হৈছে অস্ট্ৰেলিয়াৰ অকল এয়াৰ ফোর্সে পাৰ্টিসিপেট কৰিছে বাকি ইউএছ ইণ্ডিয়া জাপান আৰু ৰিপাব্লিক অফ কোৰিয়াৰ নেভিয়ে পাৰ্টিসিপেট কৰিছে মনত ৰাখিব আৰু এটা এক্সাৰসাইজ আহি গ'ল আকৌ এটা এক্সাৰসাইজ আপোনালোকে নোট কৰক ঠিক আছে এই এক্সাৰসাইজটো কি হ'ব এই কেম ঠিক আছে মনত ৰাখিব নামটো এই কেম ইট ইজ ষ্টেণ্ড ফৰ আফ্ৰিকা ইণ্ডিয়া এআই মানে আফ্ৰিকা ইণ্ডিয়া কি মেৰিটাইম এংগেজমেন্ট এই কেম তো আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত হ'ব তো এটো 10খন আফ্ৰিকান কান্ট্ৰি আছে নাম কেটা মনত ৰাখিব মনত নাৰাখিলে জাস্ট মনত ৰাখিব 10খন আফ্ৰিকা কান্ট্ৰি তাৰপিছত এটা নিউজ আহিছে এটো গোল্ড মনিটাইজেশন স্কিম এটো কি বস্তু হয় আমি জানো আহকচোন নেক্সট আমি নিউজটো চাব গৈ আছো এটো নিউজ হল যে গোল্ড মনিটাইজেশন স্কিম তো গোল্ড মনিটাইজেশন স্কিম নো কি হয় এটোৰ বিষয়ে আমি এবাৰ চাও আহকচোন তো গোল্ড মনিটাইজেশন স্কিমৰ ওপৰত এটা নিউজ আহিছে যে গভৰ্নমেন্ট ডিসকন্টিনিউজ গোল্ড মনিটাইজেশন স্কিম গোল্ড মনিটাইজেশন গোটেই স্কিমটো শেষ কৰি দিয়া নাই তাৰ এটা পাৰ্ট ভাৰত চৰকাৰে শেষ কৰিছে কিন্তু এতিয়া আমি নিউজটো পঢ়াৰ আগতে বস্তুটো হয় কি জানিব লাগিব গোল্ডৰ ৰিলেটেড দুটা আমাৰ স্কিম আছিল গভৰ্নমেন্ট স্কিম এটা আপোনাৰ আছিল সভৰেন গোল্ড বন্ড তাত যেটো মানে পইচা দি পেলাই আপুনি গোল্ড কিনিব পাৰে গোল্ড মানে ইন দা ফৰ্ম অফ মানে এটা বন্ড গোল্ড বন্ড কিনিব পাৰে ফিজিক্যাল গোল্ড নহয় হেতু আছিল আৰু সেকেন্ড এটা স্কিম আনিছিল চৰকাৰে হেতু আছিল গোল্ড মনিটাইজেশন স্কিম আমাৰ ভাৰতত মানুহৰ সোণৰ ওপৰতেই মানে মোহটোতো বহুত আছে বিয়া সবাহত আদি কৰি বিয়াত সোণ দিয়া তাৰ পিছত কবাত গলে আমি সোণৰ অলংকাৰডাল পিন্ধি যাওঁ কিন্তু আজিকালি সোণ চুৰি হোৱা হৈছে নিজে দেখিছে ৰাস্তাত গৈ থাকিলে মাইকী মানুহৰ পৰা একদম বাইকত আহি সোণৰ চেণ্ডাল চুৰি কৰি লৈ যায় তো এইবিলাক যদি ক্ষেত্ৰৰ পৰা বাচিবৰ কাৰণে চৰকাৰে দুটা স্কিম আনিছিলে যে আপুনি সোণ আছে আপোনাৰ ওচৰত কোনো কথা নাই কিন্তু সেই সোণটো যদি বেংকত ৰাখে আপুনি ইন্টাৰেষ্ট পাব এক্সট্ৰা ঠিক আছে তো হেতু ৰাখিব পাৰে বা তাৰ উপৰি আপুনি বলে পইচা আছে মই সোণ কিনিব বিচাৰো ফিজিক্যাল গোল্ড নহয় বন্ড কিনি লওক গোল্ডৰ ভ্যালুটোৱে থাকিব অলপ বছৰ পিছতে হেতু মেচিউৰড হলে আপুনি পইচা পাব ইন্টাৰেষ্টটো পাব হেতু গোল্ড সভৰেন গোল্ড বন্ড স্কিম হয় এটো হল গোল্ড মনিটাইজেশন স্কিম ইয়াত কি হয় জানেনে মই অলপ বুজাই দিছো আপোনাক গোল্ড মনিটাইজেশন স্কিম প্ৰথম লঞ্চ কৰা হৈছিল 2015 চনত মনত ৰাখিব কোন চনত লঞ্চ কৰা হৈছিল ঠিক আছে এইমটো মই কলোৱে এই ইনিচিয়েটিভটো এটো কাৰণে আনা হৈছিল এই ইনিচিয়েটিভটোৰ মতে আপোনাৰ ওচৰত যে ফিজিক্যাল গোল্ড আছে আপুনি হয় লকাৰত ৰাখিব পাৰে ঠিক আছে বেংকৰ লকাৰত এটা আপুনি ফিস দিব লাগে বছৰত 500,000 বেংকৰ ওপৰত ডিপেন্ড কৰে হেতু কমপ্লিটলি আৰু তাৰ হেতু নকৰি যদি আপুনি হে গোল্ডটো বেংকত ডিপোজিটও ৰাখিব পাৰে লকাৰত নহয় ডিপোজিট এক্সট্ৰাকে তেতিয়া আপুনি এক্সট্ৰা ইন্টাৰেষ্ট পাব হেতু কোৱা হয় গোল্ড মনিটাইজেশন স্কিম আৰু এই ইনিচিয়েটিভটো এটো কাৰণে আনা হৈছিল কাৰণ যদি আপুনি সোণটো বেংকত ৰাখি দিয়ে ভাৰত চৰকাৰৰ যেটো গোল্ড ইম্পোৰ্ট হেতু কমি যাব ইম্পোৰ্ট মানে বাহিৰৰ পৰা বস্তু আমাৰ দেশলৈ আনা আৰু এক্সপোৰ্ট মানে আমাৰ দেশৰ পৰা কিবা উৎপাদিত সামগ্ৰী বাহিৰত পঠোৱা গতিকে গোল্ড ইম্পোৰ্ট কমি যাব তাৰ ফলত আমি বাহিৰৰ পৰা সোণ কিনি থাকিব নালাগে আৰু আমাৰ গোল্ড ৰিজাৰ্ভ থাকিব বেছি মানে গোল্ড ৰিজাৰ্ভ এনেকুৱা এটা বস্তু হয় যে আৰবিআই প্ৰত্যেকটো বেংককে ডাইৰেকশন দিছে যে আপোনাৰ ওচৰত সাৰ্টেন এমাউন্ট অফ গোল্ড এজ এ ৰিজাৰ্ভ থাকিব লাগে তো এই ইনিচিয়েটিভটোৱে এলাউড individuals to deposit gold with bank মই কলোৱে বেংকত আপুনি গোল্ড ডিপোজিট কৰিব পাৰে আৰু মিনিমাম ডিপোজিট 10 গ্ৰাম মিনিমাম 10 গ্ৰাম আপুনি ডিপোজিট কৰিব পাৰে আৰু ম্যাক্সিমাম কোনো লিমিট নাই মনত ৰাখিব
গোল্ড মনিটাইজেশ্যন স্কিমত কেনেকুৱা কম্পোনেণ্ট আছে এটা হ'ল শৰ্ট টাৰ্ম 1 বছৰৰ পৰা 3 বছৰলৈকে আপুনি ৰাখিব পাৰে সেকেন্ডটো হ'ল মিডিয়াম টাৰ্ম 5 বছৰৰ পৰা 7 বছৰ থাৰ্ডটো হ'ল লং টাৰ্ম হেতু 12 বছৰৰ পৰা 15 বছৰ ঠিক আছে আমি একেটাৰ ক্ষেত্ৰতে আৰু এটা বস্তু চাই লওঁ ইয়াতে চাব শৰ্ট টাৰ্ম গোল্ড ডিপোজিট যোনটো 1 বছৰৰ পৰা 3 বছৰ আপুনি কৰিব পাৰে এই ডিপোজিট যোনটো বেংকত ৰাখে হেতু বেংকে কি কৰে ডমেষ্টিক নিড আৰু লেন্ডিংৰ কাৰণে ইউজ কৰে মানে বেংকত আপুনি যেটো গোল্ড ৰাখে হেতু বেংকৰ ইউজৰ কাৰণে বা লেন্ডিং কৰিবৰ কাৰণে দিবলে বেলেগক ধাৰলে হেতু ইউজ কৰা হয় আৰু ইয়াৰ যোনটো ৰিডেমশন মানে যেতিয়া আপুনি মেচিউৰড হৈ যাব হেতু ফিজিক্যাল গোল্ডটো কিনিব পাৰে বা ক্যাশ কিনিব পাৰে আপোনাৰ ওপৰত মানে ক্যাশ ল'ব পাৰে যেতিয়া ধৰক আপুনি 3 বছৰৰ কাৰণে ৰাখি দিলে 3 বছৰ শেষ হোৱাৰ পিছত আপোনাক অপচন দিব হয় আপুনি হেতু সময়ত এতিয়া আপুনি গোল্ড ৰাখিলে ধৰক 1 কেজি গোল্ড থাকিলে মানুহ কোটিপতি হৈ যাব এক্সাম্পল দি আছে সেই 1 কেজি গোল্ডটো এতিয়া ৰাখিছে আজিৰ পৰা 3 বছৰৰ পিছত সেই সময়ত আপুনি হিমানখিনি গোল্ড নাপায় সেই সময়ত আপুনি ইন্টাৰেষ্ট সহকাৰে এই 1 কেজি গোল্ডৰ যিমান দাম হয় হেতু আপুনি সেই সময়ত পাব মানে মই বস্তুটো বুজাই দিছো এতিয়া ধৰক এটা এক্সাম্পল দি দিছো 1 কেজি গোল্ড আছে এটা এক্সাম্পল দিলো 1 কেজি গোল্ডক 10 লাখ টকা তার 2.5% ইন্টারেস্ট লাগি ধৰক গোল্ড লাষ্টত আপুনি ইন্টারেস্টটো মই বাদ দিলো ঠিক আছে 1 কেজি গোল্ড এই 1 কেজি গোল্ডটোৱে 3 বছৰৰ পিছত গোল্ডৰ ভ্যালু কিমান ধৰক মই ধৰি ললো 15 লাখ হৈ গল 1 কেজি গোল্ডৰ দাম তো হেতু সময়ত আপুনি 1 কেজি গোল্ড নাপায় হেতু সময়ত 15 লাখত যিমান কেজি গোল্ড পাব ঠিক 1 কেজি গোল্ডৰ দাম 15 লাখ হৈ গল ঠিক আছে তো হেতু সময়ত আপুনি 1 কেজিয়ে পালে ধৰক ঠিক আছে 1 কেজিয়ে পালে কিন্তু আপোনাৰ তো যোনটো গোল্ডৰ ভ্যালু হেতুটো বাঢ়ি যাব ন হেতু সময় আৰু তাৰ উপৰি আপুনি ইন্টাৰেষ্ট লাভ কৰিব নেক্সট আছে মিডিয়াম টাৰ্ম 5 বছৰৰ পৰা 7 বছৰ হেতু গভৰ্নমেন্টৰ ইউজ কৰে আৰু আৰবিআই ইউজ কৰে গোল্ড ৰিজাৰ্ভ মই কলো ন গোল্ড ৰিজাৰ্ভ ৰাখিব লাগে হেতু কিন্তু অকল কেছতহে পইচাটো পাব আপুনি আৰু লং টাৰ্ম যোনটো 7 বছৰৰ পৰা 12 বছৰ হেতু অকল কেছতহে পাব আৰু হেতু মনিটাৰী পলিচি আৰু ৰিজাৰ্ভৰ কাৰণে ইউজ কৰা হয় মনত ৰাখিব এটা পইণ্ট এতিয়া যোনটো ইন্টাৰেষ্ট ৰেট শৰ্ট টাৰ্ম যোনটো ইন্টাৰেষ্ট ৰেট শৰ্ট টাৰ্মত আপুনি পইচা এটা থলে বেংকত ইন্টাৰেষ্ট পায় ঠিক তেনেকৈ গোল্ড থলে তাৰ ওপৰতো ইন্টাৰেষ্ট পাব শৰ্ট টাৰ্মৰ ইন্টাৰেষ্ট ৰেটটো কমপ্লিটলি বেংকৰ ওপৰত নিৰ্ভৰ কৰে বেংকে যি ডিসাইড কৰে হেতুৱে আপোনাক ইন্টাৰেষ্ট দিব পাৰে বেংকে ভেৰি কৰে হেতু কিন্তু লং টাৰ্ম আৰু মিডিয়াম টাৰ্মৰ কাৰণে অলৰেডি আৰবিআই ৰেগুলেট কৰি দিছে যে ইমান পাৰ্সেন্ট ল'ব লাগে ইন্টাৰেষ্ট দিব লাগে মানে মিডিয়াম টাৰ্মৰ কাৰণে 2.25 আৰু লং টাৰ্মৰ কাৰণে 2.5% ঠিক আছে মনত ৰাখিব এটো 2.25 লং টাৰ্মৰ কাৰণে 2.5 কিন্তু এতিয়া ৰিসেন্টলি গভৰ্নমেন্ট অফ ইন্ডিয়া ডিসাইড কৰিলে যে মিডিয়াম আৰু লং টাৰ্ম যোন দুটা এই দুটা 5 বছৰ আৰু 15 বছৰ 5 বছৰৰ পৰা 7 বছৰ 12 পৰা 15 হেতু ডিসকন্টিনিউ কৰি দিছে কিয় ডিসকন্টিনিউ কৰি দিছে কাৰণ গোল্ডৰ প্ৰাইস যেহেতু বাঢ়ি আছে আৰু মানুহে বেংকত থোৱাতকে বেংকত থলেতো গোল্ডটো বন্ধি হৈ থাকে মানুহে তাতকে ভাল লকাৰত থয় লকাৰত যেতিয়া মন যায় উলিয়াই আনি মানুহে মানে ফেষ্টিভেল এবিলাকত পিন্ধি যাব বিচাৰে এটো কাৰণ অকল শৰ্ট টাৰ্ম এতিয়া গোল্ড স্কিমটো আছে আৰু হেতু অকল বেংকৰ ডিসক্ৰিপচনৰ ওপৰত বেংকে যদি বিচাৰে ল'ব পাৰে নিবিচাৰিলে নল'ব পাৰে এটো হ'ল আমাৰ গোল্ড বন্ড স্কিমটো এটা আমি নেক্সট নিউজত আগবাঢ়িছো নেক্সট নিউজটো আছে আমাৰ এখন ব্ৰিজ মুকলি হ'বলৈ গৈ আছে দলং এখন আপোনালোকে জানিব লাগে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উইল ইনগ্ৰেট দ্য নিউ পাম্বান ব্ৰিজ ৰামেশ্বৰম তামিলনাডু ব্ৰিজখনৰ নাম মনত ৰাখিব কাৰণ এটো এটা ইম্পৰ্টেন্ট ব্ৰিজ হয় এই ব্ৰিজখন এছিয়াৰ ফাৰ্ষ্ট ভাৰ্টিকেল লিফট ব্ৰিজ হ'ব এনেকুৱা টাইপ লিফট দেখিছে এখন এছিয়াৰ ফাৰ্ষ্ট আপোনাৰ প্ৰথম আহিব পাৰে যে এছিয়াৰ ফাৰ্ষ্ট ভাৰ্টিকেল লিফট ব্ৰিজ কোনখন নাম হ'ব নিউ পাম্বান ব্ৰিজ ৰামেশ্বৰমক কানেক্ট কৰিব মেইনল্যান্ড অফ ইন্ডিয়াৰ লগত প্ৰায় 2.5 কিলোমিটাৰ ইয়াৰ ডিসটেন্স হয় মনত ৰাখিব নেক্সট নিউজটো আছে এখন কোঅপাৰেটিভ ইউনিভাৰ্সিটি খোলা হ'ব ভাৰতত কোঅপাৰেটিভ ইউনিভাৰ্সিটি মনত ৰাখিব ভাৰতৰ প্ৰথমখন মানে নেশনেল কোঅপাৰেটিভ ইউনিভাৰ্সিটি ক'ত খোলা হ'ব গুজৰাটৰ ইনষ্টিটিউট অফ ৰুৰেল মেনেজমেন্ট আনন্দ IRMA ঠিক আছে IRMA গুজৰাটত কি খোলা হ'ব কোঅপাৰেটিভ ইউনিভাৰ্সিটি এই কোঅপাৰেটিভ ইউনিভাৰ্সিটিখনৰ নাম কি হ'ব জানেনে ত্ৰিভুৱন দাস কিচিভাই পটেল তো নামটো মনত ৰাখিব ত্ৰিভুৱন সহকাৰী ইউনিভাৰ্সিটি বিলখনৰ আন্ডাৰত খোলা হ'ব আৰু কাৰ এই ত্ৰিভুৱন নামটো ক'ৰ পৰা আহিছে ত্ৰিভুৱন দাস কিচিভাই পটেল তেখেত আছিল আমুল যোনটো আমুল কোম্পানী আছে গাখীৰৰ তাৰ ফাউন্ডাৰ তো একেটা পইণ্ট আপুনি মনত ৰাখিব
ফাৰ্ষ্ট কোঅপাৰেটিভ ইউনিভাৰ্চিটি ক'ত খোলা হৈছে গুজৰাটৰ IRMA ত্ৰিভুৱন সহকাৰী ইউনিভাৰ্চিটি আৰু নামটো ত্ৰিভুৱন দাস কৃষিভাই পটেল তেখেত আমুলৰ ফাউণ্ডাৰ আছিলে তাৰপিছত আৰু এটা নিউজ আহিছে এটো নিউজটো ইম্পৰ্টেন্ট নহয় ইয়াত মানে RTI এক্টখনত চৰকাৰে এটা এমেন্ডমেন্ট কৰি আছে RTI এক্টৰ সেকশন 81Z মানে কি আছে কি কৰিব গৈছে পাৰ্সোনাল ইনফৰমেশন হাইড কৰিব মানে আপুনি যদি কিবা ইনফৰমেশন বিচাৰে পাৰ্সোনাল ইনফৰমেশন বুলি কিছুমান বস্তু শেয়াৰ কৰিব নোৱাৰে বুলি এটা এমেন্ডমেন্ট আনিব গৈ আছে তাৰ ফলত যেটো বিৰোধী পক্ষ আছে তেওঁলোকে কনসাৰ্ন ৰেজ কৰিছে কাৰণ ইয়াৰ ফলত চৰকাৰে বহুত বস্তু ঢাকি দিব পাৰে পাৰ্সোনাল ইনফৰমেশন বুলি শেয়াৰ নকৰিব পাৰে RTI আন্ডাৰত নিউজটোতকে বেছি ইম্পৰ্টেন্ট আমাৰ কনসেপ্টটো জানা RTI বিষয়ে জানিম আমি সেকশন 81Z নো কি আছে হেখিনি আমি জানো আহকচোন সেকশন 81Z এটো এমেন্ডমেন্ট কৰিব গৈ আছে হেতুৱে এক নাও ইনক্লুডস ব্ল্যাঙ্কেট প্ৰহিবিশন অন ডিসক্লোজিং পাৰ্সোনাল ইনফৰমেশন ইভেন ইফ ইট সার্ভ দ্য পাবলিক ইন্টারেস্ট আগতে অকল পাৰ্সোনাল ইনফৰমেশন শেয়াৰ কৰাত মানা আছিল এতিয়া পাবলিক ইন্টারেস্ট প্ৰতিও যদি পাৰ্সোনাল ইনফৰমেশন আছে হেতু চৰকাৰে মানে ডিসক্লোজ নকৰিব পাৰে আপুনি কিবা এটা বিচাৰিলে এজন MP কোত কিমান টকা খৰচ কৰিলে হেতু হয়তো হাইড কৰি দিব পাৰে তো হেতু হল 81Z এতিয়া আমি এখিনি যোৱাৰ আগতে এখিনিটো আপোনালোকে গম পালে কথাখিনি আমি RTI বিষয়ে পঢ়ো হক RTI বুলি আমি সবে জানো RTI মানে হল ৰাইট টু ইনফৰমেশন মানে একদম সৰুৰ পৰা আমি যদি আপুনি মেট্ৰিক এক্সাম যেতিয়া দিছিল তেতিয়াও আমি শুনিছিলো RTI কৰিব পাৰি বা আপুনি কিবা ইউনিভাৰ্সিটিৰ এক্সাম দিছে RTI কৰিব পাৰি মানে কি আপুনি কিমান মাৰ্কস পাইছে হেতু জানাৰ আমাৰ অধিকাৰ আৰু হেতু মৌলিক মানে সংবিধানতো আছে তো হেতুৰ পৰা RTI এক্ট আহিছিল যে আপুনি যিকোনো বস্তু যদি জানিব বিচাৰে ঠিক আছে RTI ভাৰত চৰকাৰত কি চলি আছে হেখিনি আপুনি RTI কৰিব পাৰে প্ৰত্যেকটো চৰকাৰী অৰ্গানাইজেচনৰ পৰাই কিন্তু তাৰ ওপৰতো কিছুমান প্ৰভিজন আছে সব বস্তু আপুনি RTI জৰিয়তে নাজানিব পাৰে যেনেকৈ যদি আপুনি কৰি দিয়ে যে RBIত চাকৰি কৰা সুজিত কুমাৰ নাথৰ স্যালাৰি কিমান হেতু আপোনাক নকয় কাৰণ হেতু মোৰ পাৰ্সোনাল ইনফৰমেশন তো ঠিক তেনেকুৱা কিছুমান বস্তু আছে যিবিলাক হাইড কৰা হয় বা এনেকুৱা নেশনাল সিকিউৰিটি ব্ৰিচ হয় বুলি কিছুমান বস্তু নকয় যেনেকৈ ভাৰতে পাকিস্তানৰ লগত আগন্তুক কোনখন যুদ্ধ কৰিব গৈ আছে বা ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ হল তো হেতু সময়ত যদি কোনবা RTI কৰি দিয়ে যে ইণ্ডিয়া পাকিস্তানৰ নেক্সট যুদ্ধত হলে কিমানজন সৈনিক যাব হেবিলাক বস্তু কিন্তু ভাৰত চৰকাৰে ৰিভিল নকৰে তো RTI এক্ট 2005 চনত আহিছিল মনত ৰাখিব 2005 তো RTI আমি পাব্লিক অথৰিটিৰ পৰা কৰিব পাৰো কি অৰ্গানাইজেচনৰ পৰা RTI পাব পাৰে আপুনি মোক মানে আলটিমেটলি গভৰ্নমেন্ট অফ ইণ্ডিয়া অৰ্গানাইজেচন হলে হল যিবিলাক হয় কনস্টিটিউশনৰ মতে বনোৱা হৈছে সংবিধানৰ মতে বা স্ট্যাচুটৰী বডি লৰ আন্ডাৰত বনোৱা হৈছে ঠিক আছে বা কিবা নোটিফিকেশন অৰ অৰ্ডাৰ মেড বাই এপ্ৰোপ্ৰিয়েট গভৰ্নমেন্ট তাৰ আন্ডাৰত বনোৱা হৈছে হেখিনিৰ পৰা আপুনি RTI কৰিব পাৰে তো RTI কেনেকৈ আৰম্ভ হৈছিল প্ৰথম কথা এটো জানাৰ আগতে আপুনি জানিব যে ভাৰত চৰকাৰত ইণ্ডিয়াত প্ৰথমবাৰ RTI কোনখন ষ্টেটত হৈছিল জানেনে তামিলনাডু এই বস্তুটো মই অলপ দিন আগতে গম পাইছো মই আমাৰ চেন্নাইত এটা ট্ৰেনিং হৈছিল RTI ৰ ওপৰত আমি মানে RTI ৰিলেটেড কেছ ডিল কৰিব লাগে কাৰণ আমি মানে কমপ্লেইন সলভ কৰো তো বেলেগ বেংকৰ এগেইনষ্টত যিবিলাক কাস্টমাৰে কমপ্লেইন দিয়ে হেবিলাক আমি সলভ কৰো তো তাৰ পৰা কিছুমান কাস্টমাৰ যদি স্যাটিসফাই নাথাকে তেওঁলোকে RTI কৰি দিয়ে যে বেংকে আপোনালোকক কি ৰিপ্লাই দিছিল আমাক দিয়কচোন তো সেই RTI ৰ লগত আমি যেহেতু ডিল কৰিব লাগে তো এটো কাৰণে আমাৰ RTI ট্ৰেনিং হৈছিল তো RTI বিষয়ে মই বহুত কথা শিকিছিলো দুই দিনত চেন্নাইত গৈছিলো তে চেন্নাই ছাৰ এজনে কৈছিল মানে RTI মানে প্ৰথমবাৰ ইমপ্লিমেন্ট হোৱা ষ্টেট তামিলনাডু হয় চেন্নাই হেতু মনত ৰাখিব ঠিক আছে বাকি এখিনি আপুনি চাব RTI কিছুমান ইম্পৰ্টেন্ট সেকশন আছে হেকেটা সেকশন মই ইয়াত দি দিছো প্ৰথম সেকশন 1 সেকশন 1 টুত কি আছে ইট এক্সটেন্ডস টু দ্য হোল অফ ইন্ডিয়া এক্সেপ্ট জম্মু এণ্ড কাশ্মীৰ গুটে ভাৰত চৰকাৰ RTI লাগু হ'ব জম্মু কাশ্মীৰৰ বাহিৰে সেকশন 81 এক্সেম্পশন RTI আন্ডাৰত কি ডকুমেন্টস মানে কি দিব নোৱাৰে মই যবিলাক এক্সেম্পশনস কলো হেখিনি সেকশন 81 আছে মনত ৰাখিব এই RTI আন্ডাৰত CIC থাকে মানে চিফ ইনফৰমেশন কমিশনাৰ আৰু ষ্টেট লেভেলতো থাকে তেনেকুৱা আৰু CPIO বুলি এটা থাকে এজন চিফ পাব্লিক ইনফৰমেশন অফিচাৰ আৰু এজন আছে PIO পাব্লিক ইনফৰমেশন অফিচাৰ RTI কিমান দিনৰ ভিতৰত ৰিপ্লাই দিব লাগে আমাৰ ওচৰত ধৰক RTI আহিলে অৰ্গানাইজেচন এৰ ওচৰত তেওঁলোকে 30 দিন টাইম পায় 30 দিনৰ ভিতৰত RTI ৰিপ্লাই দিব লাগে যদি RTI ৰিপ্লাই 30 দিনৰ ভিতৰত নিদিয়ে তাৰ পিছত হয়তো তাত পেনাল্টি লগাব পাৰে আৰু যদি RTI
30 দিনৰ ভিতৰত নৰ্মেলি দিব লাগে কিন্তু যদি এনেকুৱা ইনফৰমেশন হয় যোনটো লাইফ এণ্ড লিবাৰ্টি অফ এ পাৰ্সন জড়িত হৈ থাকে তেতিয়া কিন্তু 48 ঘণ্টাৰ ভিতৰতে 2 দিনৰ ভিতৰত ৰিপ্লাই দিবই লাগে ঠিক আছে মনত ৰাখিব এনে নৰ্মেলি 30 দিন কিন্তু লাইফ এণ্ড লিবাৰ্টিৰ কথা যেতিয়া আহি যায় মানুহৰ জীৱনৰ লগত জড়িত যেতিয়া হৈ যায় তেতিয়া 2 দিনৰ ভিতৰত তাৰ ৰিপ্লাই দিব লাগে আৰু ধৰক এটা অৰ্গানাইজেশনত ভুলকে আৰটিআই আহি গ'ল সেই অৰ্গানাইজেশনটোৰ আন্ডাৰত নাহে এটো বেলেগ অৰ্গানাইজেশনৰ আন্ডাৰত আহে তেতিয়া আৰু এক্সট্ৰা 5 দিন পাই যায় এক্সট্ৰা 5 ডেজ পাই যায় তেওঁলোকে আৰটিআই দিবলৈ মানে ৰিপ্লাই দিবলৈ পাই যায় হেকিনি মনত ৰাখিব যদি আৰটিআই ৰিপ্লাইত তেখেতে সন্তুষ্ট নহয় ঠিক আছে এজন মানুহ আহিলে তেখেতে আৰটিআই দিলে অৰ্গানাইজেশন এক্স এটো এক্স অৰ্গানাইজেশনৰ আৰটিআই দিলে তেওঁলোকে 30 দিনৰ ভিতৰত ধৰক টাইম থাকে ৰিপ্লাই দিবলৈ তেওঁলোকে দি দিলে ৰিপ্লাই তো এই মানুহজন ৰিপ্লাই দিয়াত সন্তুষ্ট নহয় হে ৰিপ্লাইটোক লৈ তেখেতে তেতিয়া এপিল কৰিব পাৰে কাক এপিল কৰিব ফাৰ্স্ট এপিলেট স্পেলিংটো ভুল হ'ব পাৰে চাই ল'ব অথৰিটি ফাৰ্স্ট এপিলেট অথৰিটি তেওঁ এপিল কৰিব পাৰে ফাৰ্স্ট এপিলেট অথৰিটি জেনেৰেলি হে অৰ্গানাইজেশনটোৰ ভিতৰৰ মানুহে হয় সিনিয়ৰ মোষ্ট আমাৰ অৰ্গানাইজেশনত তেনেকৈ সিনিয়ৰ মোষ্ট মানুহে আছে তেওঁ সেই বস্তুখিনি চাব কিবা ভুল হ'ল নেকি এক্স অৰ্গানাইজেশনে দিয়া তাৰপিছত তেওঁ ৰিপ্লাই দি দিব হেতুৰ ওপৰত যদি সেই ৰিপ্লাইটোতো এই মানুহজন সন্তুষ্ট নহয় তেখেতে তাৰপিছত সেকেন্ড এপিলেট অথৰিটিত যাব পাৰে সেকেন্ড এপিলেট অথৰিটিত যাব পাৰে সেকেন্ড এপিলেট অথৰিটি সিআইসি হয় ঠিক আছে মই অলপ আগত কলো জন্তু ঠিক আছে এখিনি হল আৰটিআই ৰিলেটেড এটা আমি নেক্সট এটা নিউজত যাও ইন্ডিয়াই লঞ্চ কৰিছে ডিজিটাল এক্সেলেন্স ফৰ গ্ৰোথ এন্টাৰপ্ৰাইজ DXH ইনিশিয়েটিভ এটো কাৰ কাৰণে লঞ্চ কৰাছে এমএসএমই ইন্ডাষ্ট্ৰিৰ কাৰণে হেতু জাস্ট মনত ৰাখক এমএসএমই কাৰণে কি DXH ইনিশিয়েটিভ ডিজিটাল এক্সেলেন্স ফৰ গ্ৰোথ এণ্ড এন্টাৰপ্ৰাইজ ফুল ফৰ্মটো মনত ৰাখিব গ্লোবাল এনাৰ্জি ৰিভিউ আৰু এটা আমি কি পালো ৰিপোৰ্ট তো ৰিপোৰ্টৰ কাৰণে এক্সট্ৰা মই নোটছ বনাবলৈ কৈছিলো আপোনাক তো আৰু এটা ৰিপোৰ্ট তাত পাই গলো গ্লোবাল এনাৰ্জি ৰিভিউ কোনে পাবলিশ কৰে IEA নতুন এটা অৰ্গানাইজেশন শিকিলো আমি IEA মানে ইন্টাৰনেশ্যনেল এনাৰ্জি এজেন্সি গ্লোবাল এনাৰ্জি তো এনাৰ্জি আছে এনাৰ্জি অৰ্গানাইজেশনে পাবলিশ কৰিব ইন্টাৰনেশ্যনেল এনাৰ্জি এজেন্সি তো এটোৰ হেডকোৱাৰ্টাৰ ক'ত আছে যিকোনো অৰ্গানাইজেশন পালেই আপুনি মনত বান্ধি লওক যে কিবা নতুন অৰ্গানাইজেশন শিকিম তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে আমি চামি তো ইয়াৰ হেডকোৱাৰ্টাৰ আছে পেৰিছত ফ্ৰান্সত তো পেৰিছত আৰু কি অৰ্গানাইজেশনৰ হেডকোৱাৰ্টাৰ আছে কওকচোন আমি পঢ়ি থাকো ইউনেস্কো ঠিক আছে তো বাকি এনাৰ্জি যোনটো ডাটা আছে এটোৰ মতে ইম্প্যাক্ট অফ এক্সট্ৰিম ওয়েদাৰ অন এনাৰ্জি ডিমান্ড ইন 2024 মানে 2024ত এনাৰ্জি ডিমান্ড বহুত বাঢ়ি গল মানে ইলেক্ট্ৰিসিটি কনজিউম কৰা এবিলাক বহুত বাঢ়ি গল যাৰ ফলত ৰেকৰ্ড হাই টেম্পাৰেচাৰ বহুত হাই টেম্পাৰেচাৰ হৈ গল আৰু এনাৰ্জি ডিমান্ড 20% বাঢ়িছে আমাৰ গোটে পৃথিৱীত তাৰ ভিতৰত নেচাৰেল গ্যাস আৰু ইলেক্ট্ৰিসিটি সবতকৈ বেছি ডিমান্ড বাঢ়িছে নেচাৰেল গ্যাস সবতকৈ বেছি ইউজ হৈছে আৰু ইলেক্ট্ৰিসিটি ইউজ হৈছে তাৰপিছত কেৰালাই প্ৰথমটো সিনিয়ৰ সিটিজেনৰ কাৰণে এটা কমিশন খুলিছে মানে সিনিয়ৰ সিটিজেন মানে এবভ 60 ইয়াৰ্স যিসকল মানুহ আছে বৃদ্ধ বয়সৰ তেওঁলোকে যেহেতু বহুত সমস্যা ফেস কৰিব লগা হয় পাৰ্সোনাল লাইফ হক বেমাৰ হক পেনশন হক তো প্ৰত্যেকটো বস্তু চোৱাচিতা কৰিবৰ কাৰণে কেৰালাই প্ৰথমবাৰৰ কাৰণে ভাৰতত সিনিয়ৰ সিটিজেন কমিশন খুলিছে কোনখন ষ্টেটে খুলিছে হয়তো পৰীক্ষাত আহিব পাৰে হেতু কাৰণে মনত ৰাখিব আমি এটা নেক্সট নিউজত যাওঁ নেক্সট আৰু এটা নিউজ আহিছে আমাৰ হাতত হেতু হল যে হোম মিনিষ্ট্ৰি আমাৰ ডিব্ৰুগড় অসমৰ ডিব্ৰুগড় জিলা অশান্ত অঞ্চল হিচাপে যোনটো ঘোষণা কৰা হৈছিল হেতু আতৰাই দিছে ডিস্টাৰ্ব এৰিয়া টেগটো ডিব্ৰুগড় জিলাৰ পৰা আতৰাই দিছে AFSPA আৰ্ম ফোৰ্স স্পেশাল পাৱাৰ এক্ট ডিব্ৰুগড় ডিস্ট্ৰিক্টত আছিল হেতু আতৰাই দিয়া হল তো আগতে আৰ্ম ফোৰ্স স্পেশাল পাৱাৰ এক্ট অসমৰ 4খন ডিস্ট্ৰিক্টত আছিল চৰাইদেউ শিৱসাগৰ তিনচুকীয়া আৰু ডিব্ৰুগড় মানে আপাৰ অসমৰ 4খন ডিস্ট্ৰিক্টত আছিল তো বৰ্তমান ডিব্ৰুগড়ৰ টেগটো তাৰ পৰা আতৰাই দিয়া হৈছে এটো হল নিউজটো কিন্তু নিউজটো জানাৰ লগতে আমি বস্তুখিনি কি হয় হেতু জানিব লাগিব তেতিয়াহে যিকোনো কম্পিটিটিভ এক্সামত আপুনি ভালকে পাৰফৰ্ম কৰিব পাৰিব তো আৰ্ম ফোৰ্স স্পেশাল পাৱাৰ এক্ট 1958 চনত আহিছিল হেতু হয়নো কি এটো এনেকুৱাটা আহিছিল তেতিয়া যে নৰ্থ ইষ্টাৰ্ণ যিবিলাক ষ্টেট আছিল হেতু সময়ত বহুত ভায়োলেন্স হৈছিল তো হেতু কাৰণে ভাৰত চৰকাৰে এই এক্টটো আনিছিল উত্তৰ পূৰ্ব ৰাজ্যকেখনৰ কাৰণে যে কিছুমান এৰিয়াক ডিস্টাৰ্বড এৰিয়া বুলি ঘোষণা কৰি দিয়া হয় আৰু সেই ডিস্টাৰ্বড এৰিয়াত আৰ্ম ফোৰ্স বিলাক থাকে আৰু যিবিলাক আৰ্ম ফোৰ্স আৰু সেন্ট্ৰেল আৰ্ম ফোৰ্স আৰু CAPF সেন্ট্ৰেল আৰ্ম ফোৰ্স তেওঁলোকক সেই ডিস্টাৰ্ব এৰিয়াত ডিপ্লয় কৰা হয় আৰু তেওঁলোকৰ ওচৰত পাৱাৰ থাকে যে তেওঁলোকে টু কিল এনিওয়ান এক্টিং ইন কন্ট্ৰাভেনশন অফ ল কোনোবাই যদি
লৰ এগেইনষ্টত গৈ কাম কৰি আছে ঠিক তেওঁলোকে সেই আৰ্মি সকলৰ মাজত আৰ্ম ফ'ৰ্চৰ ওপৰত পাৱাৰ থাকে যিকোনো মানুহক মাৰি দিবলৈ যিকোনো মানুহক এৰেষ্ট কৰিবলৈ বা যিকোনো মানুহক ঘৰত সোমাই যিকোনো বস্তু চাৰ্জ কৰিব পাৰে উইদাউট এ ৱাৰেণ্ট কোনো মানুহৰ ঘৰত সোমাই যাব পাৰে একো ৱাৰেণ্ট নিদিয়াকৈ আগতীয়া জাননী নিদিয়াকৈ ডাইৰেক্ট গৈ সেই মানুহৰ ঘৰত তালাচী কৰিব পাৰে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেংচন নোহোৱাকৈ এইবিলাক কাম কৰিব পাৰে আৰ্ম ফ'ৰ্চবিলাকে আৰু তেওঁলোকক ইয়াৰ এগেইনষ্টত প্ৰটেকশ্যনো দিয়া হয় ঠিক আছে গতিকে সেইটো হ'ল AFSPA অসমৰো 4খন ডিষ্ট্ৰিক্ট আছিলে তাৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন আঁতৰাই দিয়া হৈছে তো ডিষ্টাৰ্বড এৰিয়া কি হয় ইট ইজ ওৱান ডেট ইজ ডিক্লেয়াৰ্ড বাই নটিফিকেশ্যন আণ্ডাৰ ছেকশ্যন 3 অফ AFSPA ছেকশ্যন 3 ডিষ্টাৰ্ব এৰিয়া বস্তুটো মনত আছে ঠিক আছে তো আমি সেইখিনি বস্তু গম পালোঁ নেক্সট গুণোৎসৱৰ ৰিজাল্ট দিয়া হৈছে বহুত কেইখন স্কুলৰ A+ গ্ৰেড পাইছে আমাৰ দেউতাৰ স্কুলতো A+ গ্ৰেডে পাইছে আৰু বাকী গুণোৎসৱৰ ভিতৰত যদি টপ কোনে কৰিলে শিৱসাগৰ ডিষ্ট্ৰিক্ট 4 নম্বৰৰ বাবে গুণোৎসৱত টপ কৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্ট গোলাঘাট 2nd আৰু ডিব্ৰুগড় 3rd একেটা মনত ৰাখিব ঠিক আছে তো A+ খালি কিছুমান ডাটা দি দিছো আপোনালোকে এইবিলাক অলপ চাব পাৰে এনসাৰ ৰাইটিঙত APSC মেইনছত এইবিলাক ডেটা কাম আহে ইণ্ডিয়া আৰু ভুটানে টাই আপ কৰিছে গোল্ডেন ডাংগুৰ কনজাৰ্ভ কৰিবলৈ সোণালী বান্দৰ যোনটো হয় সেইটো কনজাৰ্ভ কৰিবৰ কাৰণে টাই আপ কৰিছে গতিকে এইখিতে আমি সোণালী বান্দৰৰ বিষয়ে দুটামান পইণ্ট যদি জানি লওঁ সাইন্টিফিক নেমটো এইটো মনত ৰাখিব সাইন্টিফিক নেম আৰু ক'ত পোৱা যায় স্পেশালি সোণালী বান্দৰ অসমত আৰু ভুটানত অসম আৰু ভুটান সেইটো কাৰণে দুইটানে টাই আপ কৰিছে আৰু IUCNৰ ৰেড লিষ্ট থাকে মই কৈছিলো না IUCNৰ লিষ্ট এখন আছে এনিমেলছৰ হে গুটে যিমানবিলাক এনিমেল নিউজত থাকে সেইবিলাকৰ কিন্তু IUCN লিষ্টৰ ষ্টেটাসটো আপোনালোকে মনত ৰাখিব এন্ডেঞ্জাৰ্ড ষ্টেটাসত আছে কিছুমান ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড থাকে এটো এন্ডেঞ্জাৰ্ড আছে তাৰ পিছত মেঘালয়ত ৰেল প্ৰজেক্ট হ'বলৈ গৈ আছিল ভাৰত চৰকাৰে ৰেল আনিব গৈ আছিল ৰেল প্ৰজেক্ট কিছুমান মেঘালয়ত কিন্তু তাৰ যিসকল স্থানীয় লোক তেওঁলোকে ৰেল প্ৰজেক্টৰ বিৰোধিতা কৰিলে কাৰণ কৈছে যে বাহিৰৰ মানুহ মেঘালয়ত আহি যাব তেতিয়া ওচৰত বাংলাদেশ আছে বাংলাদেশৰ মানুহ আহি যাব ৰেলৰ জৰিয়তে তো সেইটো কাৰণে তেওঁলোকে প্ৰজেক্টটো যেহেতু বাধা দি আছে হয়তো মেঘালয়ত সেইটো কাৰণে ষ্টপ হৈ যাব পাৰে ৰেল প্ৰজেক্ট আৰু এতিয়া শিলং এনেকুৱা এখন কেপিটেল ষ্টেট হৈ য'ত কোনো ৰেল কানেকশ্যন নাই আপুনি শিলং যাবলৈ কোনো ৰেল নাপায় তো এইটো পইণ্ট মনত ৰাখিব আৰু এটা পইণ্ট মনত ৰাখিব মেঘালয়ত কিন্তু এটা ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচনটো কোনটো জানেনে মেন্দি পাথাৰ নৰ্থ গাউৰু হিলছত আছে এই পইণ্টটো মনত ৰাখিব এই দুটা পইণ্ট শিলঙত এনেকুৱা এখন কেপিটেল য'ত কোনো ৰেল কানেক্টিভিটি নাই আৰু মেঘালয় অনলি ৰেলৱে ষ্টেচন মেন্দি পাথাৰ তাৰপিছত এটা ৱৰ্ল্ড ৱাটাৰ ডেভেলপমেণ্ট ৰিপৰ্ট পাব্লিছ হৈছে ৱৰ্ল্ড ৱাটাৰ ডেভেলপমেণ্ট ৰিপৰ্ট মানে পানীৰ লগত জড়িত হ'ব এটো পাব্লিছ কৰিছে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে আমি সদায় পঢ়ি থাকো পেৰিছ তো ৱৰ্ল্ড ৱাটাৰ ডেভেলপমেণ্ট ৰিপৰ্ট কেতিয়া পাব্লিছ হৈছে ৱৰ্ল্ড ৱাটাৰ ডে দিনা পাব্লিছ হৈছে 22 মাৰ্চত গতিকে আৰু এটা পইণ্ট গম পাই গলো যে বিশ্ব জল দিৱস 22 মাৰ্চত পতা হয় আৰু এবাৰৰ থিম কি ৱৰ্ল্ড ৱাটাৰ ডেভেলপমেণ্ট ৰিপৰ্টৰ মাউণ্টেন এণ্ড গ্লেচিয়াৰ ৱাটাৰ টাৱাৰ্ছ ঠিক আছে মনত ৰাখিব তাৰপিছত আমি আহোঁ জ্ঞানপীঠ বঁটা ইয়াৰ পিছৰ এটা নিউজ আছে সেইটো হ'ল জ্ঞানপীঠ বঁটাৰ বিষয়ে আমি সকলোৱে জানো এইটো ভাৰতৰ আটাইতকৈ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড হয় সাহিত্যৰ ক্ষেত্ৰত জড়িত ভাৰতৰ ভিতৰত মানে আটাইতকৈ ওপৰত এইটো বঁটা হয় তো এই বছৰৰ কাৰণে জ্ঞানপীঠ বঁটা কোনে পাইছে বিনোদ কুমাৰ শুক্লা নামটো মনত ৰাখিব একেট হয় বিনোদ কুমাৰ শুক্লা নিউজটো পঢ়াৰ লগতে আমি তাৰ লগত ষ্টেটিক পইণ্ট কিছুমানো জানি লম তো বিনোদ কুমাৰ শুক্লা এই বছৰ কিমানতম বঁটা পাইছে 59তম জ্ঞানপীঠ বঁটা লাভ কৰিছে আৰু বিনোদ কুমাৰ শুক্লা এগৰাকী হিন্দী ৰাইটাৰ হয় এটা কথা মনত ৰাখিব জ্ঞানপীঠ বঁটা প্ৰত্যেক বছৰে দিয়া হয় আৰু এই জ্ঞানপীঠ বঁটাটো কোনটো ভাষাত দিয়া হয় জানেনে ইণ্ডিয়ান ল্যাঙ্গুৱেজ 22টা যোনকেইটা আছে আমাৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ভাষা 22টা তাৰ ভিতৰত অসমীয়াটো আছে সেই 22টা বা ইংলিছ তো আলটিমেটলি টোটাল 23টা ভাষাৰ জ্ঞানপীঠ বঁটা দিয়া হয় 22টা নেশ্যনেল যিকেইটা স্বীকৃতিপ্ৰাপ্ত ভাষা তাৰ উপৰি আৰু এটা ইংলিছ এই 23টাৰ ভিতৰত যিকোনো এটা ল্যাঙ্গুৱেজ ক্যাটাগৰীত গৈ জ্ঞানপীঠ বঁটা দিয়া হয় জ্ঞানপীঠ বঁটাত কি থাকে মই লিখি দিছো এইখিনি এবাৰ চাব আৰু এটা কথা মনত ৰাখিব জ্ঞানপীঠ বঁটা মৰণোত্তৰভাৱে দিয়া নহয় নো পোষ্টহুমাছ কনফাৰেল অফ দা এৱাৰ্ড
এতিয়া আমি আহোঁ অসমৰ পৰা জ্ঞানপীঠ বঁটা এতিয়ালৈকে কোনে পাইছে অসমৰ পৰা জ্ঞানপীঠ বঁটা 3বাৰ পাইছে ৰিসেন্টলি 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা নীলমণি ফুকন জুনিয়ৰ তেখেতে পাইছিলে তাৰ আগতে জ্ঞানপীঠ বঁটা অসমৰ পৰা যদি মই কম প্ৰথমজন কোনে পাইছিলে হেতু পৰীক্ষাত আহে তেখেত আছিলে ফাৰ্ষ্ট বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেত আছিলে অসমৰ পৰা প্ৰথম গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী তেখেতৰ মৃত্যুঞ্জয় উপন্যাসখনৰ কাৰণে পাইছিলে মৃত্যুঞ্জয় উপন্যাসখন মই নিজেও পঢ়িছো ভাল লাগিলে তেখেতে জ্ঞানপীঠ বঁটা পাইছিলে তাৰ উপৰি মামনি ৰয়ছম গোস্বামী বাইদেৱে পাইছিলে 2000 বৰ্ষৰ জ্ঞানপীঠ বঁটা দতাল হাতীৰ উৱে খোৱা হাওদা কিতাপখনৰ বাবে এই কিতাপখনো পঢ়িছো এখন ভাল কিতাপ হয় গতিকে অসমৰ পৰা জ্ঞানপীঠ বঁটাৰ লিষ্টটো আপোনালোকক জনাই দিলো ইয়াৰ পিছত আমি এটা নতুন নিউজত আহিছো এটো হল পাৰ্মাফ্ৰষ্ট নিউজটো কি আছে মই এবাৰ কৈ দিছো মানে জম্মু কাশ্মীৰৰ পাৰ্মাফ্ৰষ্ট ৰিজন বিলাক এনেকুৱা যে মাটি হওক বা শিল হওক যাৰ তলৰ পৃষ্ঠভাগ একেৰাহে 2 বছৰ বা তাতকৈ বেছি সময় যদি ফ্ৰোজেন হৈ থাকে মানে বৰফ হৈ থাকে 2 বছৰতকৈ বেছি তেতিয়া হেতু পাৰ্মাফ্ৰষ্ট ৰিজন বুলি কোৱা হয় জম্মু কাশ্মীৰৰ যিবিলাক পাৰ্মাফ্ৰষ্ট ৰিজন হেনেকুৱা বৰফ হৈ আছে কাৰণ জম্মু কাশ্মীৰতে বেছি থাকিব তাতে বৰফ বেছি তো হেবিলাক এতিয়া গলিব আৰম্ভ কৰিছে যেটো বায়ু প্ৰদূষণে হওক বা গ্ৰীণ হাউস গেছ ইমিশন হেবিলাকৰ কাৰণে গলিব আৰম্ভ কৰিছে হেতুৱে নিউজত আছে তাৰপিছত আহিছে এটা নতুন নিউজ গুগল টেক্সটো ভাৰত চৰকাৰে আঁতৰাই দিব বুলি প্ৰপ'জ কৰিছে এটা গুগল টেক্সটো আঁতৰাই নিদিয়ে গুগল টেক্সটো আঁতৰাই দিব তাক কোৱা হয় ইকুৱেলাইজেশ্যন লেভি তো 6% ইকুৱেলাইজেশ্যন লেভি যোনটো হেতু কোৱা হয় গুগল টেক্স অন অনলাইন এডভাৰটাইজমেন্ট হেতু আঁতৰাই দিব আমি গুগল টেক্স বুলি গম পালে নৰমালি আমি কি হ'ব গুগলৰ ওপৰত চাগে কিবা টেক্স লগাইছে অকল গুগলৰ ওপৰত নহয় হেতু বহুত কোম্পানীৰ ওপৰতে হে টেক্সটো থাকে তো সেই বস্তুটো কি হয় আমি আগত চাওক নিউজটো গম পালো ভাৰত চৰকাৰে আঁতৰাই দিবলৈ প্ৰপ'জ কৰিছে কিন্তু হেতু জানাৰ লগতে আমি বস্তুখিনি ইন ডেপথত গৈ জানিব লাগিব তেতিয়াহে আমি পৰীক্ষাত কৰিব পাৰিম তুমি ইকুৱেলাইজেশ্যন লেভি কিন্তু কি বস্তু হয় যোনটো ভাৰত চৰকাৰে আঁতৰাই দিব কৈছে 6% 2016 চনত আহিছে মনত ৰাখিব এটা ইকুৱেলাইজেশ্যন লেভি আহিছিলে তো মই ইংলিশটো কৈ দিছো তাৰপিছত মই বুজাই আছো ইট ইজ এ 6% tax on payments made to non-resident companies like Google, Facebook for online ads targeting Indian users of value rupees 1 lakh or more in a year মানে বস্তুটো কি সহজ ভাষাত বুজাই দিছো ভাৰতৰ কোম্পানী নহয় মানে এনেকুৱা এটা কোম্পানী যাৰ অৰিজিনটো ভাৰতত নাই যেনেকৈ গুগল ফেসবুক এইবিলাক আমেৰিকা বেসড কোম্পানী হয় তো সিহঁতৰ ওপৰত কি কৰিব ভাৰত চৰকাৰে এটা ট্যাক্স লগাব 6% ট্যাক্স লগাব হেতু কিহত লগাব জানেনে কিহতে যে এডভাৰটাইজ দিয়ে ধৰ গুগলে আমাৰ ইয়াত এডভাৰটাইজ দিলে আপুনি এটা ওয়েবসাইট চাইছে গুগলৰ এটা ওয়েবসাইট চাইছে বা ইউটিউব চাইছে সেই ওয়েবসাইটত গৈ আপুনি যেতিয়া ওয়েবসাইটটো চাই থাকে তাত ধৰক আমাৰ ভাৰতৰ কিবা কোম্পানীৰ এড এটা আহিলে যেনেকৈ ধৰক মই এটা এক্সাম্পল দি দিছো এখন গুগল পেজ মানে আপুনি গুগলত এটা আৰ্টিকেল সাৰ্চ কৰিলে পঢ়ি আছে তলত ভাৰতৰ ধৰ এটা যিকোনো এটা কোম্পানী ধৰক আহি গল অমিতি ইউনিভাৰ্সিটি বুলি এখন ইউনিভাৰ্সিটি আছে তাৰ এড বহুত আহি থাকে তো এডভাৰটাইজ আহি গল এই এডভাৰটাইজটো এনেই নাহে এই ইউনিভাৰ্সিটিখনে গুগলক পইচা দিছে তেতিয়াহে এডভাৰটাইজটো আহে তো ভাৰত চৰকাৰে কি কৈছিলে যে এই যিমান পইচা দিছে তাৰ 6% ট্যাক্স হিচাপে ভাৰতক দিব লাগিব গুগলে বা ফেসবুকে যত এডটো আহিছে ঠিক আছে এই কোম্পানী তো এই ট্যাক্সটো মানে সেই কোম্পানীটোৱে নিদিয়ে এই ট্যাক্সটো এই গুগলে দিব লাগিব যত এডটো আহিছে সেই কোম্পানীটোৱে দিব লাগিব তো এই ট্যাক্সটো মানে যিবিলাক ফৰেন টেক জায়ান্টস আছে সিহঁতৰ পৰা ট্যাক্স আৰ্ন কৰিবৰ কাৰণে মানে ইণ্ডিয়াৰ গভৰ্ণমেণ্টে এইটো বস্তু আনিছিলে যত যোনবিলাক কোম্পানী ফিজিক্যাল প্ৰেজেন্স ইণ্ডিয়াত নাই তো ইকুৱেলাইজেশ্যন লেভি কেনেকৈ এপ্লাই হয় মই কথাটো কৈ দিলোঁ আপোনাক ঠিক আছে ইয়াত ধুনীয়াকৈ উদাহৰণত বস্তুখিনি বুজাই দিছে সো ইয়াৰ পিছৰ নিউজটো আমি এতিয়া চাম হেতু ৰিলেটেড টু 0 আৱাৰ পাৰ্লিয়ামেন্টত আমি প্ৰায়ে যিসকলে টিভিটো দেখিছে বা নিউজতো দেখিছে অসম বিধানসভাই হওক বা লোকসভাতে হওক আমি অপজিশন পাৰ্টিয়ে এমপি বুৰক কোৱেশ্চন সোধে ন সেই কোৱেশ্চন বিলাকৰ মাজতে কাজিয়া হৈ যায় মানে বাগবিতণ্ডা হয় তো আমি আজি নিউজটোতো ইমান ইম্পৰ্টেন্ট নহয় নিউজটো কোনোবা এখন ৰাজ্যত খালি কিবা এনেকুৱা কোৱেশ্চন সুধিছে কিন্তু আমি আজি জানো আহকচোন পাৰ্লিয়ামেন্ট আমাৰ যোনটো সংসদ লোকসভা আৰু ৰাজ্যসভা
তাৰ যিকেইটা আৱাৰ বুলি কয় 0 আৱাৰ কুৱেশ্যন আৱাৰ সেই ঘণ্টা কেইটাৰ বিষয়ে আমি পঢ়োৱা হওকচোন মই এটা চাৰ্ট আনিছোঁ আপোনালোকৰ কাৰণে ফাৰ্ষ্ট মই সেই চাৰ্টটোত আপোনালোকক বুজাই দিম আপোনালোকে পাৰিলে নোট কৰি ৰাখিব হা পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াত লোকসভা আৰু ৰাজ্যসভাত কেনেকৈ কাম হয় আৰম্ভ হয় 11টা বজাত দুইটা ঠিক আছে 11টা বজাৰ পৰা 12টা বজালৈকে যিটো সময় থাকে 11টাৰ পৰা 12টা সেই সময়টো কোৱা হয় কুৱেশ্যন আৱাৰ কি বুলি কোৱা হয় কুৱেশ্যন আৱাৰ প্ৰশ্ন ঘণ্টা মানে সেই সময়খিনিত প্ৰশ্ন সোধে প্ৰশ্নখিনি টাইপখিনি আমি চাম বাৰু এতিয়া তো 11টাৰ পৰা 12টালৈকে হেতু হয় তো 12টাৰ পৰা 1টালৈকে এখিনি কোৱা হয় 0 আৱাৰ তো দুটা বস্তু আপোনালোকে মনত ৰাখিব এটা 11টাৰ পৰা 12টা কুৱেশ্যন আৱাৰ 12টাৰ পৰা 1টালৈকে 0 আৱাৰ বুলি কোৱা হয় দুইটাৰ বিষয়ে আমি চাম এটাৰ পৰা দুটালৈকে লাঞ্চ টাইম হয় সকলোৱে ভাত খাই ধুনীয়াকে দুটাৰ পিছত আকৌ বাকি কাম কাজবোৰ আৰম্ভ হয় আৰু ৰাজ্যসভা 5টা বজালৈকে থাকে লোকসভা 6টা বজালৈকে থাকে তাৰ পিছত সমাপ্ত হয় আজি এই ভিডিঅ'টোত আমি এই দুটা আৱাৰৰ বিষয়ে পঢ়িম কুৱেশ্যন আৱাৰ এণ্ড 0 আৱাৰ ঠিক আছে তো আমি ফাৰ্ষ্ট যদি 0 আৱাৰটোৰ বিষয়ে চাওঁ 0 আৱাৰ 0 আৱাৰ কমেন্সেছ ডাইৰেক্টলি আফটাৰ দ্য কুৱেশ্যন আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন আৱাৰটো হ'ব 11টাৰ পৰা 12টা তাৰপিছত 0 আৱাৰটো হ'ব কিন্তু এই 0 আৱাৰৰ বিষয়ে কিন্তু আমাৰ সংবিধানত ক'তো মেনশ্যন নাই ঠিক আছে rule procedure mention নাই just parliamentary innovation হয় এটো তো 0 hour commences directly after the question hour and extends until the commencement of the day's agenda ঠিক আছে under this a 0 hour ভিতৰত members of parliament can raise matters without any prior notice মানে 0 hour সময়ত আপুনি যিসকল opposition আছে বা বেলেগ এমপি হলেও যিবোৰ এমপি হয় যিসকলে কাম কৰি আছে তেওঁলোকক ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে একো নোটিছ নিদিয়াকে কুৱেশ্যন আৱাৰ যোনটো হয় মানে 11টাৰ পৰা 12টালৈকে এটা হয় 12টাৰ পৰা এটা এটো কোৱা হয় 0 আৱাৰ এটো কোৱা হয় কুৱেশ্যন আৱাৰ এই কুৱেশ্যন আৱাৰত কুৱেশ্যন সুধিলে নোটিছ দি লয় কিন্তু 0 আৱাৰত যেতিয়া কুৱেশ্যন সুধে তাত একো নোটিছ দিব নালাগে মানে তো হেতু ডিফাৰেন্স হয় পইণ্টটো মনত ৰাখিব এপিএসসি বা বেলেগ এক্সামৰ কাৰণে বেছি ইম্পৰ্টেন্ট তাৰ আগত 11টাৰ পৰা 12টালৈকে তো কুৱেশ্যন আৱাৰ হয় তো কুৱেশ্যন আৱাৰটো কি হয় আমি চাওঁ আহকচোন তো কুৱেশ্যন আৱাৰ ঠিক আছে কুৱেশ্যন আৱাৰ মানে আমি নামতে সোমাই আছে প্ৰশ্ন সুধিব এঘণ্টা প্ৰশ্ন সুধে য'ত এমপি বুৰক প্ৰশ্ন সুধে যিকোনো ঠিক আছে তো প্ৰসিডিউৰ কেনেকৈ প্ৰশ্ন সুধে কি প্ৰসিডিউৰ আছে ঠিক আছে তো এই কুৱেশ্যন আৱাৰটো কি হয় আন্ডাৰ গভৰ্ণৰ ৰুল 32 to 54 অফ ৰুলছ অফ প্ৰসিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন লোকসভা তো কিন্তু এই কুৱেশ্যন আৱাৰত প্ৰশ্ন সুধিবৰ কাৰণে এন এমপি হেজ টু গিভ এ নোটিছ টু ছেক্ৰেটাৰী জেনেৰেল অফ লোকসভাৰ ছেক্ৰেটাৰী জেনেৰেলক এটা নোটিছ দিব লাগে যিজন এমপি এটাত প্ৰশ্ন সুধিব কিন্তু 0 আৱাৰত ডাইৰেক্ট প্ৰশ্ন সুধিব পাৰে Questions must usually be notified at least 15 days in advance. Minimum 15 দিন আগত এটা নোটিছ দিব লাগে যে কোৱেশ্যন আমি এটো সুধিম A member may submit up to 5 question notices per day including oral and written answer. 5টা question per day দিব পাৰে The speaker examines the notices of the question and determines whether a question is admissible. Question যিকোনো আপুনি নোটিছ দিব পাৰে যে এটো প্ৰশ্ন সুধিম বাট লোকসভাৰ স্পিকাৰ জনে ডিটাৰমাইন কৰে এটো question দিব নে নাই তাত তাৰপিছত কুৱেশ্যন আৱাৰ যোনটো থাকে তাত কি টাইপৰ কুৱেশ্যন থাকে এটা হল শৰ্ট নোটিছ কুৱেশ্যন এটা আনষ্টাৰ্ড এটা ষ্টাৰ্ড এণ্ড কুৱেশ্যন এড্ৰেছ টু প্ৰাইভেট মেম্বাৰ্ছ কিন্তু তাৰ ইম্পৰ্টেণ্ট পইণ্ট কেইটা যদি মই কওঁ এটা ষ্টাৰ আৰু এটা আনষ্টাৰ্ড তো ষ্টাৰ্ট কুৱেশ্যন কোনবিলাক হয় জানেনে asked by MPs and answered orally by minister যিবিলাক ষ্টাৰ্ট কুৱেশ্যন হয় সেইখিনি এমপি সকলে সুধে প্ৰশ্নত আৰু তাৰ পিছত orally answer দিয়ে মানে মুখেৰে answer দিয়ে ৰিটেনত নিদিয়ে each MP may ask one star question per day এজন এমপি এটা কুৱেশ্যন সুধে ষ্টাৰ কুৱেশ্যন must be submitted at least 15 days already কলো at least 15 দিন আগত এটা নোটিছ দিব লাগে তাৰপিছত আনষ্টাৰ্ড কুৱেশ্যন থাকে আনষ্টাৰ্ড কুৱেশ্যনত ৰিটেন ৰিপ্লাই ফ্ৰম দ্য মিনিষ্ট্ৰি দিয়া হয় ঠিক আছে লাইক ষ্টাৰ্ট কুৱেশ্যন আনষ্টাৰ্ড কুৱেশ্যন ডোন্ট পাৰমিট এনি ফলো আপ কুৱেশ্যন আনষ্টাৰ্ড কুৱেশ্যনৰ ষ্টাৰ কুৱেশ্যন সুধিলে মানুহজনে অৰেলি যিহেতু ৰিপ্লাই দিয়ে আপুনি এটা প্ৰশ্ন সুধিলে মানুহজনে অৰেলি কিবা এটা ৰিপ্লাই দিলে এমপিয়ে ষ্টাৰ কুৱেশ্যনৰ ক্ষেত্ৰত কিন্তু সেই অৰেলি ৰিপ্লাই দিয়াৰ পিছত সেই উল্টা মানুহজনে আৰু বেলেগ প্ৰশ্ন কৰিব পাৰে ফলো আপ কিন্তু আনষ্টাৰ্ড কুৱেশ্যনত ৰিটেন ডাইৰেক্ট ৰিপ্লাই দি দিয়ে ন তাত উল্টা পিছত আকৌ বেলেগ একো প্ৰশ্ন কৰিব নোৱাৰে কিন্তু মেটাৰ অফ আৰ্জেন্ট পাব্লিক ইম্পৰ্টেন্সৰ ক্ষেত্ৰত শৰ্ট নোটিছ কুৱেশ্যন থাকে তাত শৰ্ট নোটিছ মানে 10 দিনৰ can be asked with less than 10 days notice দিও সুধিব পাৰে ঠিক আছে এখিনি আমি বস্তুখিনি শিকিলো নেক্সট আৰু এটা নিউজ এটা আছে বালপন কি কবিতা বুলি এটা
ইনিচিয়েটিভ লঞ্চ কৰিছে ভাৰত চৰকাৰে য'ত ৰাইমছ বিলাক মানে অনুবাদ কৰা হ'ব এখিনি আছিল আজিৰ নিউজ আপোনালোকে পিডিএফৰ কাৰণে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি ল'ব আৰু এই এপটো নাম লিখা আছে তাতে ফ্ৰী মেটেৰিয়েলছত গৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্স সেকশনত যাব তাতে পিডিএফটো আজিৰ পাই যাব ধন্যবাদ আকৌ এবাৰ ভিডিঅটো সাবস্ক্ৰাইব কৰি দিব